আজি আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল হুইচ একাউণ্ট অফ হিউয়েনচাং ডেছক্ৰাইব এবাউট কামৰূপ ডিউৰিং দ্য ৰেইন অফ ভাস্কৰ বৰ্মন অৰ্থাৎ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত কামৰূপৰ বিষয়ে হিউয়েনচাঙৰ কোনটো একাউণ্টৰ জৰিয়তে বা বিৱৰণৰ জৰিয়তে জনা যায় বা জনা গৈছিল। ইয়াৰ কেইটামান অপশ্যন আছে, চাওক অপশ্যন কেইটা মই দেখাই দিছোঁ আপোনালোকক। এটা আছে চিউকি, এটা আছে চুংচু ৱাং হিউয়েনটিচি আৰু এটা আছে অৰ্থশাস্ত্ৰ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল চিউকি, অৰ্থাৎ চিউকিৰ জৰিয়তেই আমি ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত কি ঘটনা হৈছিল বহু কথা আমি জানো। যেনেকুৱাকৈ টোটেল কামৰূপৰ এৰিয়া আছিল কিমান, 10,000 লি, সেই কথাটো কোৱা হৈছিল। তাৰপিছত টোটেল কেপিটেলৰ এৰিয়া কিমান আছিল, 30 লি, সেই কথাটো আমি জানিছিলোঁ। ভাস্কৰ বৰ্মনক কুমাৰ ৰজা বুলি কোৱা হৈছিল, সেই কথাটো আমি জানিছিলোঁ। সেই সময়ত ৰিচ কাল্টিভেশ্যন আছিল জেক ফ্ৰুট আৰু কোকোনাটৰ, সেই কথাটো আমি জানিছিলোঁ। তাৰপিছত সেই সময়ত ক্লাইমেট আছিলে ছফ্ট আৰু টেম্পাৰেট ক্লাইমেট আছিলে, সেই কথাটো আমি জানিছিলোঁ। এনেধৰণৰ চিউকিৰ জৰিয়তে কামৰূপৰ বিষয়ে আমি নানা কথাই জানিছিলোঁ। গতিকে বলক আমাৰ নেক্সট কুৱেশ্যনটোলৈ যাওঁ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল দ্য একাউণ্ট অফ হিউয়েনচাং নেম চিউকি টক কামৰূপ এবাউট অৰ্থাৎ কামৰূপৰ বিষয়ে চিউকিয়ে কি কৈছিল মই অলৰেডি ক'লোঁ যে 10,000 লিৰ কথা কৈছিল, 30 লি, 100 লি, 1 লাখ লি। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল 10,000 লি। চাওক, যদি টোটেল কামৰূপৰ কথা কয় তেতিয়া হ'ব 10,000 লি। আৰু যদি মাত্ৰ কেপিটেলৰ কথা কয় তেতিয়া হ'ব কেপিটেল 30 লি। কথাটো মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট। যদি কামৰূপৰ এৰিয়া কয় 10,000 লি আৰু যদি কেপিটেলৰ এৰিয়া কয় তেতিয়া 30 লি আৰু 10,000 লি মানে 1700 মাইল। গতিকে আমাৰ নেক্সট কুৱেশ্যনটোলৈ যাওঁ। আমাৰ নেক্সট কুৱেশ্যনটো কৰাৰ আগতে আমি কেইটামান তথ্য জানি লওঁ ভাস্কৰ বৰ্মনৰ বিষয়ে। চাওক, ইয়াত আছে নোটছ দিয়া আছে পেইণ্টিং পাত এণ্ড তুলিকা। ইয়াত চাওক, ভাস্কৰ বৰ্মনৰ সময়ত সাধাৰণতে ভাস্কৰ বৰ্মনে কি কৰিছিল, হৰ্ষবৰ্ধনৰ লগত আফগানিস্তানৰ ৰুলাৰ হৰ্ষবৰ্ধনৰ লগত কি কৰিছিল, ডিপ্ল'মেটিক এলায়েন্স কৰিছিল। তেওঁৰ লগত বন্ধুত্ব স্থাপন কৰিছিল আৰু বন্ধুত্ব স্থাপন কৰি গৌড়ৰ কিং শশাংকক কি কৰিছিল, হৰুৱাইছিল। আৰু হৰ্ষবৰ্ধনৰ ওচৰত কাক পঠাইছিল, হামছা বেগক পঠাইছিল। আৰু হামছা বেগক যেতিয়া পঠাইছিল তেতিয়া এটা পুৰস্কাৰ বা বস্তু দি পঠাইছিল, সেইটো হ'ল পেইণ্টিং। সেই পেইণ্টিংটিৰ নাম আছিল পাত আৰু তুলিকা। এইটো কি কৰিছিল, হৰ্ষবৰ্ধনে একচেপ্ট কৰিছিল। ইয়াৰ উপৰিও তেওঁৰ যিটো কেপ আছিল, এটা কেপ দিছিল, কাক দিছিল, হিউয়েনচাঙক এটা কেপ দিছিল আৰু সেই কেপটোৰ নাম আছিল হালিলাই। কি আছিল, হালিলা। মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট যে হিউয়েনচাঙে গ্ৰহণ কৰা একমাত্ৰ কেপটোৰ নাম কি আছিল, ভাস্কৰ বৰ্মনে দিয়া, সেইটোৰ নাম আছিল হালিলা। তাৰপিছত ৰিচ কাল্টিভেশ্যন জেক ফ্ৰুট আৰু কোকোনাটৰ ল' লেণ্ড আছিল। মাটি কেনেকুৱা আছিল, ল' লেণ্ড আছিল। এই কথাটো চিউকিত উল্লেখ আছে। মানুহৰ বৰণ কেনেকুৱা আছিল, ডাৰ্ক এণ্ড য়েল্ল' আছিল, এইটো চিউকিত কোৱা হৈছিল। আৰু ক্লাইমেট কেনেকুৱা আছিল অসমৰ, ছফ্ট এণ্ড টেম্পাৰেট আছিল। তাৰপিছত বুক মানে কিতাপ, চিউকি টাওতে চিং। চাওক, চিউকিটো হ'ল হিউয়েনচাঙৰ কিতাপ বা একাউণ্ট আৰু এটা হ'ল টাওতে চিং মানে এটা চীন দেশৰ এটা কিতাপ যিটো নেকি ভাস্কৰ বৰ্মনক হিউয়েনচাঙে পঢ়িবলৈ দিছিল, সেইটো হ'ল টাওতে চিং। আৰু এনিমেলৰ কথা কোৱা হৈছিল যে যিটো চিউকি, সেই চিউকিত হিউয়েনচাঙে কৈছিল যে অসমত সাধাৰণতে কি কৰা হৈছিল, জাকে জাকে হাতী দেখা গৈছিল। তাৰপিছত এই গোটেই কথাবিলাকৰ যি চ'ৰ্চ, সেই চ'ৰ্চটো ক'ত পোৱা যায়, ইগুনি তন্ত্ৰত পোৱা যায়। ইয়াত মই কৈছিলোঁ এৰিয়াৰ কথা ক'লে 10,000 লি অৰ্থাৎ 1700 মাইল টোটেল এইটো, আৰু যদি কেপিটেলৰ কথা কয় 30 লি অৰ্থাৎ ভাস্কৰ বৰ্মনৰ বিষয়ে ইয়াত বহুকেইটা ইনফৰমেশ্যন আপোনালোকে পাই গ'ল। তাৰপিছত আমাৰ নেক্সট কুৱেশ্যনটোলৈ যাওঁ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাউণ্ডাৰ অফ শালস্তম্ভ ডাইনেষ্টি
অর্থাৎ আমার শালস্তম্ভ ডাইনেষ্টি স্টার্ট হৈ গ'ল শালস্তম্ভ ডাইনেষ্টিৰ প্ৰতিজন ৰুলাৰৰ বিষয়ে আমি শিকিম যিবিলাক ৰুলাৰৰ বিষয়ে অলৰেডি কুৱেশ্যন আহিছে এইবিলাকো ইয়াত কুৱেশ্যন আছে আৰু যিবিলাক আহিব পাৰে সেইবিলাকো আছে আৰু প্ৰতিটো কথা আমি ভালকৈ শিকিম আৰু কনসেপ্টও শিকি যাম আপোনালোকে পাৰিলে নোটছ বনাই যাব মই প্ৰতিজন ইম্পৰ্টেন্ট ৰুলাৰৰ বিষয়ে 2-3টাকৈ ইম্পৰ্টেন্ট ডাটা আপোনালোকক দি যাম এতিয়া চাওক শালস্তম্ভ ডাইনেষ্টিৰ ফাউণ্ডাৰ বুলি ক'লে ইয়াত কেইটামান অপচন আছে পুষ্যবৰ্মন ভাস্কৰ বৰ্মন ব্ৰহ্মপালা আৰু এটা অপচন আছে শালস্তম্ভ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব শালস্তম্ভ শালস্তম্ভ ডাইনেষ্টিৰ যিজন ফাউণ্ডাৰ আছিল তেওঁ নিজেই শালস্তম্ভ আছিল তেওঁক লৰ্ড অফ ম্লেচ্ছা বুলি কোৱা হৈছিল তেওঁক কি বুলি কোৱা হৈছিল লৰ্ড অফ ম্লেচ্ছা এটো পৰীক্ষাত আহিছিল ম্লেচ্ছা লৰ্ড অফ ম্লেচ্ছা বুলি কোৱা হৈছিল তেওঁক মনত ৰাখিব তাৰ পিছৰ আমাৰ নেক্সট কোৱেশ্চনটো হ'ল হু ওয়াজ নোন এজ দা লৰ্ড অফ ম্লেচ্ছা এইটো আহি গ'ল কোৱেশ্চন এটো আপোনালোকে গমে পাই গ'ল হেতু কোন শালস্তম্ভ তাৰ পিছত আমাৰ নেক্সট কোৱেশ্চনটো হ'ল যে শালস্তম্ভ শিফটেড হিজ ক্যাপিটেল ফ্ৰম কামৰূপ টু শোণিতপুৰ হুইচ ওয়াজ নোন এজ অৰ্থাৎ শালস্তম্ভই কি কৰিছিল তেওঁৰ যেটো ৰাজধানী হেতু কামৰূপৰ পৰা শোণিতপুৰলৈ লৈ গৈছিল আৰু এটো কি নাম দিছিল সেই ৰাজধানীটোৰ নাম কি দিছিল ইয়াত অপচন আছে শোণিতপুৰ ভালুকপুং অগ্নিগড় আৰু এটা অপচন আছে অপচনটো তলত পৰিছে মই দেখাই আছো আপোনালোকক এটা হল শোণিতপুৰ ভালুকপুং অগ্নিগড় আৰু হৰূপেশ্বৰ বা হতকেশ্বৰ ইয়াৰ শুদ্ধ আনসাৰটো হল হতকেশ্বৰ চাওক ইয়াত মই আপোনালোকক এটা অসমৰ মেপ ড্ৰ কৰি দেখাই আছো আপোনালোকক ইয়াত হয়তো নহব ইয়াত চাওক এটো হল আমাৰ কামৰূপ এটো আমাৰ শোণিতপুৰ এই শোণিতপুৰত সাধাৰণতে শালস্তম্ভ ডাইনেষ্টিৰ যিবিলাক ৰুলাৰ আছিল এই শোণিতপুৰত আছিল আৰু শোণিতপুৰক কি কোৱা হৈছিল হদাপেশ্বৰ বা হৰূপেশ্বৰ বুলি কোৱা হৈছিল ইয়াত চাওক শোণিতপুৰকে হৰূপেশ্বৰ বা হদাপেশ্বৰ বুলি কোৱা হৈছিল বা হদাপাইকা বুলি কোৱা হৈছিল ৰত্নপালা আমি পাম ৰত্নপালা এটো কি কৰিছিল ফৰ্টিফাইড কৰিছিল বা বিউটিফাইড কৰিছিল আৰু নাম দিছিল কি দুৰ্জয়া আমি যিবিলাক শালস্তম্ভ ডাইনেষ্টিৰ ৰজা বা ৰুলাৰ পাম সব ৰুলাৰ সাধাৰণতে শোণিতপুৰৰ লগত ৰিলেটেড থাকিব আৰু পালা ডাইনেষ্টিৰ যিবিলাক পাম সেইবিলাক কামৰূপৰ এৰিয়াৰ লগত ৰিলেট থাকিব আগতে গুটেইখিনি কামৰূপ বুলি কোৱা হৈছিল যদিও শালস্তম্ভ ডাইনেষ্টিৰ ৰজাবিলাক সাধাৰণতে এই শোণিতপুৰত বিশেষকৈ বেছি ৰাজধানী পাতিছিল প্ৰত্যেকজন ৰুলাৰ ইয়াত ৰাজধানী পাতিছিল ৰাজধানীবিলাকৰ নাম বেলেগ বেলেগ আছিল অৰ্থাৎ ধৰ্মপালৰ দিনত কি কৰিছিল এটো আকৌ বেলেগ হৈ গৈছিল যে নহক আমি কি কৰিম আমাৰ নেক্সট কোৱেশ্চনটোলৈ যাও ইয়াৰ শুদ্ধ আনসাৰটো হ'ব শালস্তম্ভ তাৰ পিছত ইয়াৰ অপচনটো কি হ'ব তেতিয়া হলে ইয়াৰ অপচনটো হ'ব হৰূপেশ্বৰ বা হতকেশ্বৰ তাৰ পিছত আমাৰ নেক্সট কোৱেশ্চনটোলৈ যাও আমাৰ নেক্সট কোৱেশ্চনটো হ'ল ডিউৰিং দা শালস্তম্ভ's reign অৰ্থাৎ শালস্তম্ভৰ শাসনকালত টুটেলাৰী ডেইটি দুটা আছিল সেই দুজনৰ নাম কি আছিল দুটা দেৱী আছিল সেই দেৱী দুটাক শালস্তম্ভে পূজা কৰিছিল বা তেওঁ সেৱা কৰিছিল সেই দেৱী দুটাৰ নাম কি আছিল ইয়াত কোৱা হৈছিল লক্ষ্মী আছিল পাৰ্বতী আছিল সীতা আৰু ৰুক্মিণী আছিল হেতুকা বা হেতুকাচুলিন আছিল ইয়াৰ শুদ্ধ আনসাৰ হেতুকা বা হেতুকাচুলিন শোণিতপুৰত সাধাৰণতে কি আছিল শালস্তম্ভসকল আছিল শালস্তম্ভৰ ফাউণ্ডাৰ আছিল নিজেই শালস্তম্ভ এক নম্বৰ পইণ্ট তাৰ পিছত শালস্তম্ভক লৰ্ড অফ ম্লেচ্ছা বুলি কোৱা হৈছিল 2 নম্বৰ পইণ্ট তাৰ পিছত কামৰূপৰ পৰা ৰাজধানী ক'ত লৈ গৈছিল হৰূপেশ্বৰ কোনে লৈ গৈছিল শালস্তম্ভই লৈ গৈছিল আৰু তাৰ টুটেলাৰী দেৱীক তেওঁ কি কৰিছিল দেৱীক তেওঁ পূজা কৰিছিল দেৱীটোৰ নাম আছিল হেতুকা বা হেতুকাচুলিন তাৰ পিছত আমাৰ নেক্সট কোৱেশ্চনটোলৈ যাও ইয়াৰ পিছত আমাৰ নেক্সট কোৱেশ্চন হ'ল হু ওয়াজ মোস্ট পাৱাৰফুল ৰুলাৰ ডিউৰিং শালস্তম্ভ ডাইনেষ্টি শালস্তম্ভ ডাইনেষ্টিৰ সময়ত আটাইতকৈ পাৱাৰফুল ৰুলাৰ কোন আছিল ইয়াত অপচন আছে শালস্তম্ভ তাৰ পিছত অপচন আছে হৰ্ষদেৱ তাৰ পিছত আছে হাজাৰা বৰ্মন তাৰ পিছত আছে বানাসুৰা ইয়াৰ শুদ্ধ আনসাৰটো হ'ল হৰ্ষদেৱ কেনেকৈ হৰ্ষদেৱ হ'ল মই আপোনালোকক দেখাই আছো ইয়াত চাওক মই আপোনালোকক এটো দেখাবলৈ যত্ন কৰিম এটো আমি জাস্ট
এটা এনে আইডিয়া কৰি বনাই আছো ইয়াত বনা ঠিক নহয় এইখিনিত আছিল কি আমাৰ খুনিতপুৰ এইখিনিত আছিল কামৰূপ এই হৰ্ষদেৱক বেছি পাৱাৰফুল বুলি এই কাৰণে কোৱা হৈছিল তেওঁ সাধাৰণতে যেটো পশুপতি এপিগ্ৰাফ এই পশুপতি এপিগ্ৰাফক কোৱা হৈছিল তেওঁ গৌৰা এই অৰ্থাৎ এইখিনিত আছে আমাৰ ওয়েস্ট বেংগল এইখিনিত আছে আমাৰ আপোনাৰ উৰিষ্যা গৌৰা কালিঙ্গা এইখিনিত আছে আমাৰ কালিঙ্গা অৰ্থাৎ এই গুটেইখিনি এই বৰ্তমানৰ যেটো ওয়েস্ট বেংগল উৰিষ্যা এই গুটেইখিনি আৰু কোৱা হৈছিল যে যেটো চালুক্য অৰ্থাৎ তামিলনাডু বা কেৰালাৰ যেটো অংশ এই অংশটো কি কৰিছিল হৰ্ষদেৱে কি কৰিছিল তেওঁৰ সাম্ৰাজ্য বিস্তাৰ কৰিছিল আৰু তেওঁক গৌৰাদি কালিঙ্গা কুশলাপতি অৰ্থাৎ কুশান বংশ কুশান কালিঙ্গা গৌৰা গুটেইখিনি ঠাই তেওঁ কি কৰিছিল ঠাইত সাম্ৰাজ্য বিস্তাৰ কৰিছিল সেইকাৰণে তেওঁ কি কোৱা হৈছিল আটাইতকৈ পাৱাৰফুল ৰুলাৰ শালস্তম্ভ ডাইনেষ্টিৰ পাৱাৰফুল ৰুলাৰ বুলি কোৱা হৈছিল তাৰপিছত নেক্সট কুৱেশ্যন হল হুইচ ৰুলাৰ অফ শালস্তম্ভ ডাইনেষ্টি ৰেফাৰ গৌৰাদি কালিঙ্গা কুশলাপতি মই অলৰেডি ক'লো কাক কোৱা হৈছিল হৰ্ষদেৱক কোৱা হৈছিল তাৰপিছত আমাৰ নেক্সট কুৱেশ্যন হল একৰ্ডিং টু হুইচ এপিগ্ৰাফ অৰ্থাৎ কোনটো এপিগ্ৰাফ মতে হৰ্ষদেৱ was referred as গৌৰাদি কালিঙ্গা কুশলাপতি মই আপোনালোকক কৈছিলো যে ইয়াত অপচন কেইটাকত চাই লও এলাহাবাদ পিলাৰ প্ৰশস্তি অফ সমুদ্ৰগুপ্তা বৰংগ এপিগ্ৰাফ অফ ভূতি বৰ্মন উমাচল ইনস্ক্ৰিপশ্যন অফ মহেন্দ্ৰ বৰ্মন পশুপতি এপিগ্ৰাফ অফ লিচ্ছবি কিং জয়দেৱা টু এটো শুদ্ধ এনসাৰ এটো পশুপতি পৰীক্ষাত আহে পশুপতি এপিগ্ৰাফটো ফাউন্ডাৰ কোন বা এটোৰ লগত কোন ৰিলেটেড হেটো সদায় জানিব নেপাল কিং জয়দেৱা টু আৰু এই পশুপতি এপিগ্ৰাফতে তেওঁক গৌৰাদি কালিঙ্গা কুশলাপতি বুলি কোৱা হৈছিল অৰ্থাৎ গৌৰা কালিঙ্গা মই আপোনালোকক মই মেপটো দেখাবলৈ চেষ্টা কৰিম ৰব এক মিনিট ইয়াত যদি আমি ইয়াক ইন্ডিয়া বুলি ধৰো তো অসম হ'ব ইয়াত যেটো অসমৰ সাইড আছে অসমৰটো সাইডখিনি থাকিব ইয়াৰ উপৰিও এই ওয়েস্ট বেংগল উৰিষ্যা তাৰপিছত কালিঙ্গা আৰু চালুক্য এইখিনিলৈ এই গুটেইখিনিলৈ কি আছিল আমাৰ হৰ্ষদেৱে কি কৰিছিল সাম্ৰাজ্য বিস্তাৰ কৰিছিল গতিকে তেওঁ এই কথাটো কোত আছে পশুপতি এপিগ্ৰাফ অফ লিচ্ছবি কিং জয়দেৱা টুৰ যেটো এপিগ্ৰাফ এই এপিগ্ৰাফত বৰ্ণনা কৰা আছে গতিকে আমি জানো যে হৰ্ষদেৱা শালস্তম্ভ ডাইনেষ্টিৰ আটাইতকৈ পাৱাৰফুল ৰুলাৰ হয় তাৰপিছত আমাৰ নেক্সট কুৱেশ্যনটো হল হৰ্ষদেৱা এষ্টাবলিশড কি এষ্টাবলিশ কৰিছিল মেৰিয়েজ এলায়েন্স উইথ অৰ্থাৎ হৰ্ষদেৱাই মেৰিয়েজ এলায়েন্স বা হৰ্ষদেৱ বিবাহৰ মিত্ৰতা কাৰ লগত কৰিছিল বা বিয়া কাৰ লগত বিয়া সূত্ৰে তেওঁ বন্ধুত্ব বা এলায়েন্স কাৰ লগত কৰিছিল নেপাল কিং জয়দেৱা টুৰ লগত চালুক্যৰ লগত নহয় ৰাষ্ট্ৰকূটাৰ লগত নহয় আফগানিস্তানৰ লগত নহয় আফগানিস্তানৰ লগত কৰিছিল আমাৰ বালা বৰ্মনৰ ছোৱালী কোনে কৰিছিল অমৃতপ্ৰভাৰ হৈছিল তাৰপিছত ৰাষ্ট্ৰকূটাৰ লগত কৰিছিল ইন্দ্ৰপালে পিছত আমি পাম তাৰপিছত আমাৰ নেক্সট কুৱেশ্যন হল হৰ্ষদেৱা was overthrown by Yasodharman according to which of the following অৰ্থাৎ হৰ্ষদেৱক আকৌ কি কৰিছিল হৰুৱাইছিল বা তেওঁক উৎখাত কৰি দিছিল কোনে কৰিছিল উৎখাত এটো যশোধৰ্মনে কি কৰিছিল উৎখাত কৰিছিল যুদ্ধৰ জৰিয়তে উৎখাত কৰিছিল তেওঁক বা তেওঁক হৰুৱাই দিছিল আৰু এই কথাটো কোত আছে এই কথাটো ইয়াত কেইটামান আমাৰ হেৰি দিয়া আছে এপিগ্ৰাফ মন্দাসৰ এপিগ্ৰাফ বৰগঙ্গা এপিগ্ৰাফ উমাচল ইনস্ক্ৰিপশ্যন পশুপতি ইনস্ক্ৰিপশ্যন আমি অলৰেডি পাইছো পশুপতি ইনস্ক্ৰিপশ্যন অফ নেপাল কিং জয়দেৱা টু তাৰপিছত আমাৰ নেক্সট কুৱেশ্যনটো লৈ আগবাৰো ৰব মই অলপ এৰিটো অফ কৰি লও অসুবিধা হৈ আছে তাৰপিছত আমাৰ নেক্সট কুৱেশ্যন হল মান্দ্ৰাছৰ এপিগ্ৰাফ বিলং টু হুম মান্দ্ৰাছৰ এপিগ্ৰাফ এটা এপিগ্ৰাফ হয় বা এভিডেন্স হয় পুৰণি অসমৰ যিবিলাক ইতিহাস আছিল সেই বিষয়ে লিখা আছিল এইবিলাকত এপিগ্ৰাফটো কাৰ আছিল মানে দান্তি দুগ্ৰাৰ আছিল যশোধৰ্মনৰ আছিল
ভূতি বৰ্মনৰ আছিল ৰত্নপালৰ আছিল তো ৰত্নপালৰ আছিল ভেৰগাঁও আৰু শুৱালকুছি গ্ৰেণ্ড ভূতি বৰ্মনৰ আছিল বৰগংগা এপিগ্ৰাফ যশোধৰ্মনৰ আছিল মান্দাসৰ এপিগ্ৰাফ আৰু দান্তি দুগৰাৰ আছিল সামাংগাত এপিগ্ৰাফ গতিকে ইয়াৰ শুদ্ধ এনসাৰ যেটো হ'ব ইয়াৰ শুদ্ধ এনসাৰটো হ'ল যশোধৰ্মন ইয়াৰ শুদ্ধ এনসাৰ কি হ'ব যশোধৰ্মন তাৰপিছত আমাৰ নেক্সট কোৱেশ্চনটো চাও আহিছে সামাংগাত এপিগ্ৰাফ অফ বিলং টু হুম সামাংগাত মই কৈছো আপোনালোকক এটো ৰাষ্ট্ৰকূটা কিং দান্তি দুগৰা উত্তৰ কি হ'ব ৰাষ্ট্ৰকূটা কিং দান্তি দুগৰা তাৰপিছত নেক্সট কোৱেশ্চন হুইচ অফ দা ফলোইং was the contribution of Hazara Burman of Salastamba dynasty Salastamba dynasty অন্যতম রুলার আছিল হাজারা বর্মন আৰু হাজারা বর্মনৰ বিষয়ে বহুত কোৱেশ্চন পৰীক্ষাত আহিছে আৰু বহুত ইম্পৰ্টেন্ট ফ্যাক্ট তেওঁৰ ৰিলেটেড আছে গতিকে আমি এই কোৱেশ্চনটো চাও তেওঁৰ কি অৱদান আছিল তলৰ কোনটো তেওঁৰ অৱদান কৈছে অপশন দিছে হায়ন্থল এপিগ্ৰাফ তেজপুৰ ৰক ইনস্ক্ৰিপশন নাইন লাইন ইনস্ক্ৰিপশন অল অফ দ্য এবভ ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অল অফ দ্য এবভ অৰ্থাৎ হাজারা বৰ্মনৰ কি আছিল যেটো হায়ন্থল এপিগ্ৰাফ সেই হায়ন্থল এপিগ্ৰাফটো কাৰ আছিল হাজারা বৰ্মনৰে আছিল তেজপুৰ ৰক ইনস্ক্ৰিপশনো হাজারা বৰ্মনৰ আছিল 9 লাইন ইনস্ক্ৰিপশনটো হাজারা বৰ্মনৰ আছিল আপোনালোকে নোট বনাই ল'ব তিনিটা ফ্যাক্টস হাজারা বৰ্মনৰ লগত জড়িত আৰু তেওঁ কি কৰিছিল তেওঁৰ যেটো হাইয়েস্ট সাউন্ড এপিথেটস অৰ্থাৎ তেওঁৰ নামৰ যেটো বিশেষণ তেওঁৰ নাম সেই নামটো সবতকৈ সব পুৰণি অসমৰ সব ৰুলাৰতকৈ বেছি দীঘল কি আছিল দীঘল নাম আছিল হাজারা বৰ্মনৰ তাৰপিছত আমাৰ নেক্সট কোৱেশ্চন হু এমং দা ফলোইং অফ সালাস্তম্ভা ডাইনেষ্টি হেজ দা হাইয়েস্ট সাউন্ড এপিলেট কাৰ আটাইতকৈ হাইয়েস্ট সাউন্ড এপিলেট আছিল অৰ্থাৎ সৰ্বাধিক শব্দ বিশেষণ আছিল সালাস্তম্ভাৰ হৰ্ষদেৱা হাজারা বৰ্মন ধৰ্মপালা অর্থাৎ ইয়াৰ শুদ্ধ আনসার কি হ'ব হাজারা বৰ্মনৰ বিষয়ে আমি কেইটা কথা জানিলো যে তেওঁৰ হায়ন্থল এপিগ্ৰাফ তেওঁৰ আছিল তেজপুৰ ইনস্ক্ৰিপশনটো তেওঁৰ আছিল 9 লাইন ইনস্ক্ৰিপশনটো তেওঁৰ আছিল আৰু তেওঁৰ আটাইতকৈ দীঘল নাম আছিল যেটো সৰ্বাধিক শব্দ বিশেষণ থকা নাম আছিল তেওঁৰে আছিল আৰু তেওঁৰ নামটো আছিল কি মহাৰাজা ধীৰাজ পৰমেশ্বৰ পৰম ভাতাকাছাৰা ইয়াত আমাৰ নেক্সট কোৱেশ্চনটো চাও আমাৰ নেক্সট কোৱেশ্চনটো চাই লও আমাৰ নেক্সট কোৱেশ্চনটো হ'ব যে হু এমং দা ফলোইং ruler of Salastamba dynasty has the highest sound epithets like Maharaja Dhiraj Parameshwar Param Bhataka Raka এইটো কুৱেশ্চন অলৰেডি 2-3 বাৰ পৰীক্ষাত আহিছে আপোনালোকে মন কৰিব যে এই দীঘল আটাইতকৈ দীঘল নামটো কাৰ আছিল হাজাৰা বৰ্মনৰ আছিল গতিকে ইয়াৰ শুদ্ধ আনসাৰ ক'ত হ'ব হাজাৰা বৰ্মনত হ'ব হাজাৰা বৰ্মন অপশন নম্বৰ ডি তাৰপিছত আমাৰ নেক্সট কোৱেশ্চন হু বিল্ড হেতুকা সুলিন টেম্পল এট হৰুপেশ্বৰ ইয়াত চাওক হৰুপেশ্বৰ শোণিতপুৰ হৰুপেশ্বৰ হতকেশ্বৰ সদাপাইকা সব ক'ত আছিল শোণিতপুৰতে আছিল এটা আপোনালোকে মন দিব যে যদি আপোনালোকে হৰুপেশ্বৰ দেখা পায় তাৰ পিছত হতকেশ্বৰ দেখা পায় তাৰ পিছত সদাপাইকা দেখা পায় তাৰ পিছত শোণিতপুৰ দেখা পায় গোটেইখিনি ক'ত আছে শোণিতপুৰ বৰ্তমানৰ শোণিতপুৰতে আছিল সেইখিনি ঠাই সেই জায়গাবিলাক গতিকে আৰু মই কৈছো সালাস্তম্ভ ডাইনেষ্টিৰ প্ৰত্যেকজন ৰুলাৰ ক'ত আছিল হৰুপেশ্বৰ বা হতকেশ্বৰ বা শোণিতপুৰতে তেওঁলোকৰ ৰাজধানী বিলাক পাতিছিল আৰু তেওঁলোকৰ বিশেষ অফিচিয়েল কামবিলাক তাতে কৰিছিল গতিকে ইয়াৰ শুদ্ধ আনসাৰটো কি হ'ব হাজাৰা বৰ্মন এতিয়া হাজাৰা বৰ্মনৰ বিষয়ে আৰু এটা তথ্য পালো যে হেতুকা সুলিন টেম্পলটো তেওঁ কি কৰিছিল তেওঁ খন্দাইছিল লগতে আৰু এটা পুখুৰী তেওঁ বনাইছিল হাজাৰা পুখুৰী এটোতো আপোনালোকে নামত মিল আছে গম পাব হাজাৰা পুখুৰী তেওঁ খন্দাইছিল তাৰ পিছত হেতুকা সুলিন মন্দিৰটো তেওঁ বনাইছিল তেওঁৰ আটাইতকৈ দীঘল নাম আছিল তেওঁৰ হায়ন্থল এপিগ্ৰাফ তেওঁৰে আছিল তাৰ পিছত তেজপুৰ ইনস্ক্ৰিপশনটো তেওঁৰে আছিল 9 লাইন ইনস্ক্ৰিপশনটো তেওঁৰে আছিল গতিকে আমি
হাজাৰা বৰ্মনৰ বিষয়ে কেইটামান আমি তথ্য ইম্পৰ্টেণ্ট তথ্য পালোঁ আৰু এইবিলাকৰ পৰা অলৰেডি কুৱেশ্যন আহিছে আপোনালোকে ভালকৈ নোটছ কৰি থব তাৰপিছত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল হুইচ ৰুলাৰ অফ শালস্তম্ভ ডাইনেষ্টি ৰেফাৰ এজ বীৰবাহু অৰ্থাৎ বীৰবাহু বুলি শালস্তম্ভ ডাইনেষ্টিৰ কোনজন ৰজাক জনা যায় ইয়াৰ শুদ্ধ আনসাৰটো হ'ব জয়মালা ইয়াৰ শুদ্ধ আনসাৰটো কি হ'ব জয়মালাক বীৰবাহু বুলি জনা যায় কুৱেশ্যনটো ইম্পৰ্টেণ্ট মনত ৰাখিব তাৰপিছত আমাৰ নেক্সট কুৱেশ্যন দা উত্তৰাবিল প্লেট এণ্ড নগাঁও প্লেট দুটা প্লেট উত্তৰাবিল প্লেট আৰু নগাঁও প্লেট বিলং টু হুইচ ৰুলাৰ অফ শালস্তম্ভ ডাইনেষ্টি শালস্তম্ভ ডাইনেষ্টিৰ কোনটো ৰুলাৰৰ লগত জড়িত এই উত্তৰাবিল প্লেট বা নগাঁও প্লেট অৰ্থাৎ এই দুটা প্লেটৰ অনাৰ কোন আছিল ইয়াত অপশ্যন দিয়া আছে হৰ্ষদেৱা হাজাৰা বৰ্মন বনমালা বৰ্মন তাৰপিছত নেক্সট অপশ্যন আছে আমাৰ বনমালা বালা বৰ্মন 2 অৰ্থাৎ শুদ্ধ আনসাৰ হ'ব বালা বৰ্মন 2 বালা বৰ্মন 2 ৰে কি আছিল এই নগাঁও প্লেট আৰু উত্তৰাবিল প্লেট এই দুটা প্লেট কাৰ আছিল বালা বৰ্মন 2 আছিল তাৰপিছত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল হু was the last important ruler of শালস্তম্ভ ডাইনেষ্টি শালস্তম্ভ ডাইনেষ্টিৰ লাষ্ট ইম্পৰ্টেণ্ট ৰুলাৰ কোন আছিল টাইক সিংহ বনমালা বালা বৰ্মন হাজাৰা বৰ্মন ইয়াৰ শুদ্ধ আনসাৰটো টাইক সিংহ মনত ৰাখিব প্ৰত্যেকটো ৰাজবংশৰ বা প্ৰত্যেকটো বংশৰ যিটো ফাউণ্ডাৰ হি হ'ল ইম্পৰ্টেণ্ট ৰুলাৰ অৰ্থাৎ ফাউণ্ডাৰ বুলি আহে অৰ্থাৎ বৰ্মন ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন আছিল পুষ্য বৰ্মন শালস্তম্ভ ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন শালস্তম্ভ নিজেই পালা বংশৰ ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন হ'ব ব্ৰহ্মপালা আৰু লাষ্ট ৰুলাৰ সুধে যে শালস্তম্ভ ডাইনেষ্টিৰ ফাৰ্ষ্ট ৰুলাৰ শালস্তম্ভ নিজেই আৰু লাষ্ট ৰুলাৰ হ'ল ত্যাগ সিংহ আৰু ত্যাগ সিংহৰ দিনতেই শংকৰাচাৰ্য কি কৰিছিল অসমলৈ আহিছিল অবিনাশ গুপ্তৰ লগত ডিবেটত পাৰ্টিচিপেট কৰিবৰ কাৰণে আৰু কেতিয়াবা আহে এনেকুৱা কুৱেশ্যন এটা আহিছে যে কোনটো কেতিয়াবা বংশ বুলি ধৰি দিয়ে ৰজা হিচাপে নিদিয়ে যে কোনটো ডাইনেষ্টিৰ সময়ত শংকৰাচাৰ্য অসমত আহিছিল ইয়াত আমাৰ সাধাৰণতে তিনিটা ডাইনেষ্টি আছে এটা হ'ল আমাৰ বৰ্মন ডাইনেষ্টি এটা হ'ল শালস্তম্ভ ডাইনেষ্টি এটা হ'ল পালা ডাইনেষ্টি অৰ্থাৎ শালস্তম্ভ ডাইনেষ্টিৰ সময়ত শংকৰাচাৰ্য অসমত আহিছিল আমাৰ নেক্সট কুৱেশ্যনটো চাওঁ যে ডিউৰিং হুইচ ৰেইন অফ শালস্তম্ভ ডাইনেষ্টি শংকৰাচাৰ্য ভিজিট কামৰূপ ইয়াত কুৱেশ্যনটা আহি গ'ল কাৰ ৰাজত্বকালত হ'ব ত্যাগ সিংহ তাৰপিছত আমাৰ আৰু যদি এই কুৱেশ্যনটো যদি ডাইনেষ্টি হিচাপে সোধে তেতিয়া কি হ'ব ত্যাগ সিংহ কোনটো ডাইনেষ্টিৰ শালস্তম্ভ ডাইনেষ্টিৰ গতিকে শালস্তম্ভ ডাইনেষ্টি হ'ব আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ডিউৰিং হুইচ ডাইনেষ্টি অফ এনচিয়েণ্ট আছাম শংকৰাচাৰ্য ভিজিট আছাম টু পাৰ্টিচিপেট উইথ অবিনাশ গুপ্তা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো মই এনসাৰটো কৈছোঁ এইটো কি হ'ব শালস্তম্ভ ডাইনেষ্টি তাৰপিছত আমাৰ নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইউজ এজ দ্য ৰয়েল চাইন অফ এনচিয়েণ্ট আছাম তলৰ কোনটো ৰয়েল চাইন বুলি কি কৰা হৈছিল কোনটো জন্তুক কি কৰা হৈছিল বিবেচিত কৰা হৈছিল বা চিহ্ন কোনটো ৰাজকীয় চিহ্ন হিচাপে বিবেচনা কৰা হৈছিল কোনটো জন্তুক ইয়াত টাইগাৰ আছে এলিফেণ্ট আছে কাউ আছে ডগ আছে এলিফেণ্ট উত্তৰ কি হ'ব এলিফেণ্ট তাৰপিছত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং কিং ইজ নট বিলং টু শালস্তম্ভ ডাইনেষ্টি শালস্তম্ভ ডাইনেষ্টিৰ কোনটো ৰুলাৰ নহয় তেতিয়াহ'লে আমাৰ আমি কি শিকিছিলোঁ কোনটো নহয় বুলি কৈছে আমি হয়কেইটা চাই লওঁ শালস্তম্ভ আৰু হৰ্ষদেৱা এইটো হয় তাৰপিছত হাজাৰা বৰ্মন জয়মালা এইটো হয় আমি পঢ়িলোঁ অলৰেডি ত্যাগ সিংহ আৰু বনমালা এইটো হয় ব্ৰহ্মপালা আৰু ধৰ্মপালা এই দুটা নহয় গতিকে অপশ্যন কি হ'ব অপশ্যন নম্বৰ বি আমাৰ অপশ্যন হ'ব এনসাৰ হ'ব যেহেতু নো সুধিছে এতিয়া আমাৰ নেক্সট কুৱেশ্যন গতিকে এইখিনি আছিল আমাৰ আজিৰ ভিডিঅ' থেংক ইউ ফৰ ৱাচিং কুৱেশ্যনটো হ'ল হুইচ একাউণ্ট অফ হিউৱেন চাং ডেছক্ৰাইব এবাউট কামৰূপ ডিউৰিং দ্য ৰেইন অফ ভাস্কৰ বৰ্মন অৰ্থাৎ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত কামৰূপৰ বিষয়ে হিউৱেন চাঙৰ কোনটো একাউণ্টৰ জৰিয়তে বা বিৱৰণৰ জৰিয়তে জনা যায় বা জনা গৈছিল ইয়াৰ কেইটামান অপশ্যন আছে চাওক অপশ্যন কেইটা
মই দেখাই দিছো আপোনালোকক এটা আছে সিউকি এটা আছে সুংসু ওয়াং হিউএনটিসি আৰু এটা আছে অৰ্থশাস্ত্ৰ ইয়াৰ শুদ্ধ আনসাৰটো হল সিউকি অৰ্থাৎ সিউকিৰ জৰিয়তে আমি ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত কি ঘটনা হৈছিল বহু কথা আমি জানো যেনেকুৱাকৈ টোটেল কামৰূপৰ এৰিয়া আছিল কিমান 10000 লি সেই কথাটো কোৱা হৈছিল তাৰ পিছত টোটেল ক্যাপিটালৰ এৰিয়া কিমান আছিল 30 লি সেই কথাটো আমি জানিছিলো ভাস্কৰ বৰ্মনক কুমাৰ ৰাজা বুলি কোৱা হৈছিল সেই কথাটো আমি জানিছিলো সেই সময়ত ৰিচ কাল্টিভেশন আছিল জেকফ্ৰুট আৰু কোকোনাটৰ সেই কথাটো আমি জানিছিলো তাৰ পিছত সেই সময়ত ক্লাইমেট আছিলে সফট আৰু টেম্পারেট ক্লাইমেট আছিলে সেই কথাটো আমি জানিছিলো এনে ধৰণৰ সিউকিৰ জৰিয়তে কামৰূপৰ বিষয়ে আমি নানা কথাই জানিছিলো গতিকে বলক আমাৰ নেক্সট কোৱেশ্চনটো লৈ যাও আমাৰ নেক্সট কোৱেশ্চনটো হল The account of Yuan Sang name Siuki talk কামৰূপ about অৰ্থাৎ কামৰূপৰ বিষয়ে সিউকে কি কৈছিল মই অলৰেডি ক'লো যে 10000 লিৰ কথা কৈছিল 30 লি 100 লি 1 লাখ লি ইয়াৰ শুদ্ধ আনসাৰটো হল 10000 লি চাওক যদি টোটেল কামৰূপৰ কথা কয় তেতিয়া হ'ব 10000 লি আৰু যদি মাত্ৰ ক্যাপিটালৰ কথা কয় তেতিয়া হ'ব ক্যাপিটাল 30 লি কথাটো মনত ৰাখিব বহুত ইম্পৰ্টেন্ট যদি কামৰূপৰ এৰিয়া কয় 10000 লি আৰু যদি ক্যাপিটালৰ এৰিয়া কয় তেতিয়া 30 লি আৰু 10000 লি মানে 1700 মাইল গতিকে আমাৰ নেক্সট কোৱেশ্চনটো লৈ যাও আমাৰ নেক্সট কোৱেশ্চনটো কৰাৰ আগতে আমি কেইটামান তথ্য জানি লও ভাস্কৰ বৰ্মনৰ বিষয়ে চাওক ইয়াত আছে নোটস দিয়া আছে পেইন্টিং পাত এণ্ড তুলিকা ইয়াত চাওক ভাস্কৰ বৰ্মনৰ সময়ত সাধাৰণতে ভাস্কৰ বৰ্মনে কি কৰিছিল হৰ্ষবৰ্ধনৰ লগত আফগানিস্তানৰ ৰুলাৰ হৰ্ষবৰ্ধনৰ লগত কি কৰিছিল ডিপ্লোমেটিক এলায়েন্স কৰিছিল তেওঁৰ লগত বন্ধুত্ব স্থাপন কৰিছিল আৰু বন্ধুত্ব স্থাপন কৰি গৌড়ৰ কিং শশাংকক কি কৰিছিল হৰুৱাইছিল আৰু হৰ্ষবৰ্ধনৰ ওচৰত কাক পঠাইছিল হামসা বেগাক পঠাইছিল আৰু হামসা বেগাক যেতিয়া পঠাইছিল তেতিয়া এটা পুৰস্কাৰ বা বস্তু দি পঠাইছিল হেতু হল পেইন্টিং সেই পেইন্টিংটিৰ নাম আছিল পাত আৰু তুলিকা এটো কি কৰিছিল হৰ্ষবৰ্ধনে একসেপ্ট কৰিছিল ইয়াৰ উপৰিও তেওঁৰ যেটো কেপ আছিল এটা কেপ দিছিল কাক দিছিল হিউৱেন চাঙক এটা কেপ দিছিল আৰু সেই কেপটোৰ নাম আছিল হালিলাই কি আছিল হালিলা মনত ৰাখিব বহুত ইম্পৰ্টেন্ট যে হিউৱেন চাঙে গ্ৰহণ কৰা একমাত্ৰ কেপটোৰ নাম কি আছিল ভাস্কৰ বৰ্মনে দিয়া হেতুৰ নাম আছিল হালিলা তাৰ পিছত ৰিচ কাল্টিভেশন জেকফ্ৰুট আৰু কোকোনাটৰ লল্যান্ড আছিল মাটি কেনেকুৱা আছিল লল্যান্ড আছিল এই কথাটো সিউকিত উল্লেখ আছে মানুহৰ বৰণ কেনেকুৱা আছিল ডাৰ্ক এণ্ড য়েলো আছিল এটো সিউকিত কোৱা হৈছিল আৰু ক্লাইমেট কেনেকুৱা আছিল অসমৰ সফট এণ্ড টেম্পারেট আছিল তাৰ পিছত বুক মানে কিতাপ সিউকি তাওতে সিং চাওক সিউকিটো হল হিউৱেন চাঙৰ কিতাপ বা একাউন্ট আৰু এটা হল তাওতে সিং মানে এটা চীনদেশৰ এটা কিতাপ যেটো নেকি ভাস্কৰ বৰ্মনক হিউৱেন চাঙে পঢ়িবলৈ দিছিল এটো হল তাওতে সিং আৰু এনিমেলৰ কথা কোৱা হৈছিল যে যেটো সিউকি হে সিউকিত হিউৱেন চাঙে কৈছিল যে অসমত সাধাৰণতে কি কৰা হৈছিল জাকে জাকে হাতী দেখা গৈছিল তাৰ পিছত এই গুটেই কথাবিলাকৰ যি সোর্স সেই সোর্সটো কোড পোৱা যায় ইগুনি তন্ত্ৰত পোৱা যায় ইয়াত মই কৈছিলো এৰিয়াৰ কথা কলে 10000 লি অৰ্থাৎ 1700 মাইল টোটাল এটো আৰু যদি ক্যাপিটালৰ কথা কয় 30 লি অৰ্থাৎ ভাস্কৰ বৰ্মনৰ বিষয়ে ইয়াত বহু কেইটা ইনফৰমেশন আপোনালোকে পাই গল তাৰ পিছত আমাৰ নেক্সট কোৱেশ্চনটো যাও আমাৰ নেক্সট কোৱেশ্চনটো হল হু ওয়াজ দ্য ফাউন্ডাৰ অফ শালস্তম্ভ ডাইনেষ্টি অৰ্থাৎ আমাৰ শালস্তম্ভ ডাইনেষ্টি স্টাৰ্ট হৈ গল শালস্তম্ভ ডাইনেষ্টিৰ প্ৰতিজন ৰুলাৰৰ বিষয়ে আমি শিকিম যিবিলাক ৰুলাৰৰ বিষয়ে অলৰেডি কোৱেশ্চন আহিছে এইবিলাক ইয়াত কোৱেশ্চন আছে আৰু যিবিলাক আহিব পাৰে সেইবিলাকো আছে আৰু প্ৰতিটো কথা আমি ভালকৈ শিকিম আৰু কনসেপ্টও শিকি যাম আপোনালোকে পাৰিলে নোটস বনাই যাব মই প্ৰতিজন ইম্পৰ্টেন্ট ৰুলাৰৰ বিষয়ে 2-3টা কৈ ইম্পৰ্টেন্ট ডাটা আপোনালোকক দি যাম এতিয়া চাওক শালস্তম্ভ ডাইনেষ্টিৰ ফাউন্ডাৰ বুলি ক'লে ইয়াত কেইটামান অপচন আছে পুষ্য বৰ্মন ভাস্কৰ বৰ্মন ব্ৰহ্মপালা আৰু এটা অপচন আছে শালস্তম্ভ
ইয়াৰ শুদ্ধ এনসাৰটো হ'ব শালস্তম্ভা শালস্তম্ভ ডাইনেষ্টিৰ যিজন ফাউণ্ডাৰ আছিল তেওঁ নিজেই শালস্তম্ভা আছিল তেওঁক লৰ্ড অফ ম্লেচ্ছা বুলি কোৱা হৈছিল তেওঁ কি বুলি কোৱা হৈছিল লৰ্ড অফ ম্লেচ্ছা এটো পৰীক্ষাত আহিছিল ম্লেচ্ছা লৰ্ড অফ ম্লেচ্ছা বুলি কোৱা হৈছিল তেওঁক মনত ৰাখিব তাৰ পিছত আমাৰ নেক্সট কোৱেশ্চনটো হ'ল হু ৱাজ নোন এজ দা লৰ্ড অফ ম্লেচ্ছা এইটো আহি গ'ল কোৱেশ্চন এটো আপোনালোকে গমে পাই গ'ল হেতু কোন শালস্তম্ভা তাৰ পিছত আমাৰ নেক্সট কোৱেশ্চনটো হ'ল যে শালস্তম্ভা শিফটেড হিজ ক্যাপিটেল ফ্ৰম কামৰূপ টু শোণিতপুৰ হুইচ ৱাজ নোন এজ অৰ্থাৎ শালস্তম্ভই কি কৰিছিল তেওঁৰ যেটো ৰাজধানী হেতু কামৰূপৰ পৰা শোণিতপুৰলৈ লৈ গৈছিল আৰু এটো কি নাম দিছিল সেই ৰাজধানীটোৰ নাম কি দিছিল ইয়াত অপচন আছে শোণিতপুৰ ভালুকপুং অগ্নিগড় আৰু এটা অপচন আছে অপচনটো তলত পৰিছে মই দেখাই আছো আপোনালোকক এটা হল শোণিতপুৰ ভালুকপুং অগ্নিগড় আৰু হৰূপেশ্বৰ বা হতকেশ্বৰ ইয়াৰ শুদ্ধ এনসাৰটো হল হতকেশ্বৰ চাওক ইয়াত মই আপোনালোকক এটা অসমৰ মেপ ড্ৰ কৰি দেখাই আছো আপোনালোকক ইয়াত হয়তো নহব ইয়াত চাওক এটো হল আমাৰ কামৰূপ এটো আমাৰ শোণিতপুৰ এই শোণিতপুৰত সাধাৰণতে শালস্তম্ভ ডাইনেষ্টিৰ যিবিলাক ৰুলাৰ আছিল এই শোণিতপুৰত আছিল আৰু শোণিতপুৰক কি কোৱা হৈছিল হদাপেশ্বৰ বা হৰূপেশ্বৰ বুলি কোৱা হৈছিল ইয়াত চাওক শোণিতপুৰকে হৰূপেশ্বৰ বা হদাপেশ্বৰ বুলি কোৱা হৈছিল বা হদাপাইকা বুলি কোৱা হৈছিল ৰত্নপালা আমি পাম ৰত্নপালা এটো কি কৰিছিল ফৰ্টিফাইড কৰিছিল বা বিউটিফাইড কৰিছিল আৰু নাম দিছিল কি দুৰ্জয়া আমি যিবিলাক শালস্তম্ভ ডাইনেষ্টিৰ ৰজা বা ৰুলাৰ পাম সব ৰুলাৰ সাধাৰণতে শোণিতপুৰৰ লগত ৰিলেটেড থাকিব আৰু পালা ডাইনেষ্টিৰ যিবিলাক পাম সেইবিলাক কামৰূপৰ এৰিয়াৰ লগত ৰিলেটেড থাকিব আগতে গুটেইখিনি কামৰূপ বুলি কোৱা হৈছিল যদিও শালস্তম্ভ ডাইনেষ্টিৰ ৰজাবিলাক সাধাৰণতে এই শোণিতপুৰত বিশেষকৈ বেছি ৰাজধানী পাতিছিল বা প্ৰত্যেকজন ৰুলাৰ ইয়াত ৰাজধানী পাতিছিল ৰাজধানীবিলাকৰ নাম বেলেগ বেলেগ আছিল অৰ্থাৎ ধৰ্মপালৰ দিনত কি কৰিছিল এটো আকৌ বেলেগ হৈ গৈছিল যে নহওক আমি কি কৰিম আমাৰ নেক্সট কোৱেশ্চনটোলৈ যাও ইয়াৰ শুদ্ধ এনসাৰটো হ'ব শালস্তম্ভা তাৰ পিছত ইয়াৰ অপচনটো কি হ'ব তেতিয়া হলে ইয়াৰ অপচনটো হ'ব হৰূপেশ্বৰ বা হতকেশ্বৰ তাৰ পিছত আমাৰ নেক্সট কোৱেশ্চনটোলৈ যাও আমাৰ নেক্সট কোৱেশ্চনটো হ'ল ডিউৰিং দা শালস্তম্ভাস ৰেইন অৰ্থাৎ শালস্তম্ভৰ শাসনকালত টুটেলাৰী ডেইটি দুটা আছিল সেই দুজনৰ নাম কি আছিল দুটা দেৱী আছিল সেই দেৱী দুটাক শালস্তম্ভে পূজা কৰিছিল বা তেওঁ সেৱা কৰিছিল সেই দেৱী দুটাৰ নাম কি আছিল ইয়াত কোৱা হৈছে লক্ষ্মী আছিল পাৰ্বতী আছিল সীতা আৰু ৰুক্মিণী আছিল হেতুকাচুলিন আছিল ইয়াৰ শুদ্ধ এনসাৰ হেতুকা বা হেতুকাচুলিন শোণিতপুৰত সাধাৰণতে কি আছিল শালস্তম্ভসকল আছিল শালস্তম্ভৰ ফাউণ্ডাৰ আছিল নিজেই শালস্তম্ভা এক নম্বৰ পয়েন্ট তাৰ পিছত শালস্তম্ভাক লৰ্ড অফ ম্লেচ্ছা বুলি কোৱা হৈছিল 2 নম্বৰ পয়েন্ট তাৰ পিছত কামৰূপৰ পৰা ৰাজধানী ক'ত লৈ গৈছিল হৰূপেশ্বৰ কোনে লৈ গৈছিল শালস্তম্ভাই লৈ গৈছিল আৰু তাত টুটেলাৰী দেৱীক তেওঁ কি কৰিছিল দেৱীক তেওঁ পূজা কৰিছিল দেৱীটোৰ নাম আছিল হেতুকা বা হেতুকাচুলিন তাৰ পিছত আমাৰ নেক্সট কোৱেশ্চনটোলৈ যাও আমাৰ ইয়াৰ পিছত আমাৰ নেক্সট কোৱেশ্চন হ'ল হু ৱাজ মোষ্ট পাৱাৰফুল ৰুলাৰ ডিউৰিং শালস্তম্ভা ডাইনেষ্টি শালস্তম্ভ ডাইনেষ্টিৰ সময়ত আটাইতকৈ পাৱাৰফুল ৰুলাৰ কোন আছিল ইয়াত অপচন আছে শালস্তম্ভ তাৰ পিছত অপচন আছে হৰ্ষদেৱা তাৰ পিছত আছে হাজাৰা বৰ্মন তাৰ পিছত আছে বানাসুৰা ইয়াৰ শুদ্ধ এনসাৰটো হ'ল হৰ্ষদেৱা কেনেকৈ হৰ্ষদেৱা হ'ল মই আপোনালোকক দেখাই আছো ইয়াত চাওক মই আপোনালোকক এটো দেখাবলৈ যত্ন কৰিম এটো আমি জাস্ট এটা এনে আইডিয়া কৰি বনাই আছো ইয়াত বনা ঠিক নহয় এখিনিত আছিল কি আমাৰ শোণিতপুৰ এখিনিত আছিল কামৰূপ এই হৰ্ষদেৱক বেছি পাৱাৰফুল বুলি এই কাৰণে কোৱা হৈছিল তেওঁ সাধাৰণতে যেটো পশুপতি এপিগ্ৰাফ এই পশুপতি এপিগ্ৰাফক কোৱা হৈছিল তেওঁ গৌৰা এই অৰ্থাৎ এখিনিত আছে আমাৰ ওয়েস্ট বেংগল এখিনিত আছে আমাৰ আপোনাৰ উৰিষ্যা গৌৰা কালিঙ্গা এখিনিত আছে আমাৰ কালিঙ্গা অৰ্থাৎ এই গুটেইখিনি
এই বৰ্তমানৰ যেটো ওয়েস্ট বেংগল উৰিষ্যা এই গুটেইখিনি আৰু কোৱা হৈছিল যে যেটো চালুক্য অৰ্থাৎ তামিলনাডু বা কেৰালাৰ যেটো অংশ এই অংশটো কি কৰিছিল হৰ্ষদেৱে কি কৰিছিল তেওঁৰ সাম্ৰাজ্য বিস্তাৰ কৰিছিল আৰু তেওঁ গোৰাদি কালিঙ্গা কুশলাপতি অৰ্থাৎ কুশান বংশ কুশান কালিঙ্গা গৌৰা গুটেইখিনি ঠাই তেওঁ কি কৰিছিল ঠাইত সাম্ৰাজ্য বিস্তাৰ কৰিছিল সেইকাৰণে তেওঁ কি কোৱা হৈছিল আটাইতকৈ পাৱাৰফুল ৰুলাৰ শালস্তম্ভ ডাইনেষ্টিৰ পাৱাৰফুল ৰুলাৰ বুলি কোৱা হৈছিল তাৰ পিছত নেক্সট কোৱেশ্চন হল হুইচ ৰুলাৰ অফ শালস্তম্ভ ডাইনেষ্টি ৰেফাৰ গৌৰাদি কালিঙ্গা কুশলাপতি মই অলৰেডি ক'লো কাক কোৱা হৈছিল হৰ্ষদেৱক কোৱা হৈছিল তাৰ পিছত আমাৰ নেক্সট কোৱেশ্চন হল একৰ্ডিং টু হুইচ এপিগ্ৰাফ অৰ্থাৎ কোনটো এপিগ্ৰাফ মতে হৰ্ষদেৱ was referred as গৌৰাদি কালিঙ্গা কুশলাপতি মই আপোনালোকক কৈছিলো যে ইয়াত অপচন কেইটা আগত চাই লও এলাহাবাদ পিলাৰ 65 অফ সমুদ্ৰগুপ্তা বৰঙ্গা এপিগ্ৰাফ অফ ভূতি বৰ্মন উমাচল ইনস্ক্ৰিপশ্যন অফ মহেন্দ্ৰ বৰ্মন পশুপতি এপিগ্ৰাফ অফ লিচ্ছবি কিং জয়দেৱা 2 এটো শুদ্ধ আনসাৰ এটো পশুপতি পৰীক্ষাত আহে পশুপতি এপিগ্ৰাফটো ফাউন্ডাৰ কোন বা এটোৰ লগত কোন ৰিলেটেড হেটো সদায় জানিব নেপাল কিং জয়দেৱা 2 আৰু এই পশুপতি এপিগ্ৰাফতে তেওঁ গৌৰাদি কালিঙ্গা কুশলাপতি বুলি কোৱা হৈছিল অৰ্থাৎ গৌৰা কালিঙ্গা মই আপোনালোকক মই মেপটো দেখাবলৈ চেষ্টা কৰিম ৰব এক মিনিট ইয়াত যদি আমি ইয়াক ইন্ডিয়া বুলি ধৰো তো অসম হ'ব ইয়াত যেটো অসমৰ সাইড আছে অসমৰটো সাইডখিনি থাকিব ইয়াৰ উপৰিও এই ওয়েস্ট বেংগল উৰিষ্যা তাৰ পিছত কালিঙ্গা আৰু চালুক্য এইখিনিলৈ এই গুটেইখিনিলৈ কি আছিল আমাৰ হৰ্ষদেৱে কি কৰিছিল সাম্ৰাজ্য বিস্তাৰ কৰিছিল গতি তেওঁ এই কথাটো কোত আছে পশুপতি এপিগ্ৰাফ অফ লিচ্ছবি কিং জয়দেৱা 2 যেটো এপিগ্ৰাফ এই এপিগ্ৰাফত বৰ্ণনা কৰা আছে গতিকে আমি জানো যে হৰ্ষদেৱা শালস্তম্ভ ডাইনেষ্টিৰ আটাইতকৈ পাৱাৰফুল ৰুলাৰ হয় তাৰ পিছত আমাৰ নেক্সট কোৱেশ্চনটো হল হৰ্ষদেৱা এস্টাবলিশড কি এস্টাবলিশ কৰিছিল মেৰিয়েজ এলায়েন্স উইথ অৰ্থাৎ হৰ্ষদেৱাই মেৰিয়েজ এলায়েন্স বা হৰ্ষদেৱ বিবাহৰ মিত্ৰতা কাৰ লগত কৰিছিল বা বিয়া কাৰ লগত বিয়া সূত্ৰে তেওঁ বন্ধুত্ব বা এলায়েন্স কাৰ লগত কৰিছিল নেপাল কিং জয়দেৱা 2 লগত চালুক্যৰ লগত নহয় ৰাষ্ট্ৰকূটাৰ লগত নহয় আফগানিস্তানৰ লগত নহয় আফগানিস্তানৰ লগত কৰিছিল আমাৰ বালা বৰ্মনৰ ছোৱালী কোনে কৰিছিল অমৃতপ্ৰভাৰ হৈছিল তাৰ পিছত ৰাষ্ট্ৰকূটাৰ লগত কৰিছিল ইন্দ্ৰপালে পিছত আমি পাম তাৰ পিছত আমাৰ নেক্সট কোৱেশ্চন হল হৰ্ষদেৱা was overthrown by Yasodharman according to which of the following অৰ্থাৎ হৰ্ষদেৱক আকৌ কি কৰিছিল হৰুৱাইছিল বা তেওঁক উৎখাত কৰি দিছিল কোনে কৰিছিল উৎখাত এটো যশোধৰ্মনে কি কৰিছিল উৎখাত কৰিছিল যুদ্ধৰ জৰিয়তে উৎখাত কৰিছিল তেওঁক বা তেওঁক হৰুৱাই দিছিল আৰু এই কথাটো কোত আছে এই কথাটো ইয়াত কেটামান আমাৰ হেৰি দিয়া আছে এপিগ্ৰাফ মন্দাসৰ এপিগ্ৰাফ বৰগঙ্গা এপিগ্ৰাফ উমাচল ইনস্ক্ৰিপশ্যন পশুপতি ইনস্ক্ৰিপশ্যন আমি অলৰেডি পাইছো পশুপতি ইনস্ক্ৰিপশ্যন অফ নেপাল কিং জয়দেৱা 2 তাৰ পিছত আমাৰ নেক্সট কোৱেশ্চনটো লৈ আগবাৰো ৰব মই অলপ এৰিটো অফ কৰি লম অসুবিধা হৈ আছে তাৰ পিছত আমাৰ নেক্সট কোৱেশ্চন হল মান্দ্ৰাসৰ এপিগ্ৰাফ বিলং টু হুম মান্দ্ৰাসৰ এপিগ্ৰাফ এটো এটা এপিগ্ৰাফ হয় বা এভিডেন্স হয় পুৰণি অসমৰ যিবিলাক ইতিহাস আছিল সেই বিষয়ে লিখা আছিল এইবিলাকত এপিগ্ৰাফটো কাৰ আছিল মানে দান্তি দুগ্ৰাৰ আছিল যশোধৰ্মনৰ আছিল ভূতি বৰ্মনৰ আছিল ৰত্নপালৰ আছিল তো ৰত্নপালৰ আছিল ভেৰগাঁও আৰু শুৱালকুছি গ্ৰেণ্ড ভূতি বৰ্মনৰ আছিল বৰগঙ্গা এপিগ্ৰাফ যশোধৰ্মনৰ আছিল মান্দ্ৰাসৰ এপিগ্ৰাফ আৰু দান্তি দুগ্ৰাৰ আছিল সামাংগাত এপিগ্ৰাফ গতিকে ইয়াৰ শুদ্ধ আনসাৰ যেটো হ'ব ইয়াৰ শুদ্ধ আনসাৰটো হ'ল যশোধৰ্মন ইয়াৰ শুদ্ধ আনসাৰ কি হ'ব যশোধৰ্মন তাৰ পিছত আমাৰ নেক্সট কোৱেশ্চনটো চাও
আহিছে সামাংগাত এপিগ্ৰাফ অফ বিলং টু হুম সামাংগাত মই কৈছোঁ আপোনালোকক এইটো ৰাষ্ট্ৰকূটা কিং দান্তি দুগুৰা উত্তৰ কি হ'ব ৰাষ্ট্ৰকূটা কিং দান্তি দুগুৰা তাৰপিছত নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং was the contribution of Hazara Burman of Salastamba dynasty Salastamba dynasty অন্যতম ruler আছিল Hazara Burman আৰু Hazara Burmanৰ বিষয়ে বহুত কুৱেশ্যন পৰীক্ষাত আহিছে আৰু বহুত ইম্পৰ্টেন্ট ফ্যাক্ট তেওঁৰ ৰিলেটেড আছে গতিকে আমি এই কুৱেশ্যনটো চাও তেওঁৰ কি অৱদান আছিল তলৰ কোনটো তেওঁৰ অৱদান কৈছে অপচন দিছে হায়ন্থলিপিগ্ৰাফ তেজপুৰ ৰক ইনস্ক্ৰিপশন নাইন লাইন ইনস্ক্ৰিপশন অল অফ দেব ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অল অফ দেব অৰ্থাৎ হাজাৰা বৰ্মনৰ কি আছিল যেটো হায়ন্থলিপিগ্ৰাফ সেই হায়ন্থলিপিগ্ৰাফটো কাৰ আছিল হাজাৰা বৰ্মনৰে আছিল তেজপুৰ ৰক ইনস্ক্ৰিপশনো হাজাৰা বৰ্মনৰ আছিল নাইন লাইন ইনস্ক্ৰিপশনটো হাজাৰা বৰ্মনৰ আছিল আপোনালোকে নোট বনাই ল'ব তিনিটা ফ্যাক্টস হাজাৰা বৰ্মনৰ লগত জড়িত আৰু তেওঁ কি কৰিছিল তেওঁৰ যেটো হাইয়েষ্ট সাউন্ড ইপিথেটস অৰ্থাৎ তেওঁৰ নামৰ যেটো বিশেষণ তেওঁৰ নাম সেই নামটো সবতকৈ সব পুৰণি অসমৰ সব ৰুলাৰতকৈ বেছি দীঘল কি আছিল দীঘল নাম আছিল হাজাৰা বৰ্মনৰ তাৰপিছত আমাৰ নেক্সট কোৱেশ্চন হু এমং দ্য ফলোইং অফ সালাস্তম্ভা ডাইনেষ্টি হেজ দ্য হাইয়েষ্ট সাউন্ড ইপিলেট কাৰ আটাইতকৈ হাইয়েষ্ট সাউন্ড ইপিলেট আছিল অৰ্থাৎ সৰ্বাধিক শব্দ বিশেষণ আছিল সালাস্তম্ভাৰ হৰ্ষদেৱা হাজাৰা বৰ্মন ধৰ্মপালা অর্থাৎ ইয়াৰ শুদ্ধ আনসাৰ কি হ'ব হাজাৰা বৰ্মনৰ বিষয়ে আমি কেইটা কথা জানিলো যে তেওঁৰ হায়ন্থলিপিগ্ৰাফ তেওঁৰ আছিল তেজপুৰ ইনস্ক্ৰিপশনটো তেওঁৰ আছিল নাইন লাইন ইনস্ক্ৰিপশনটো তেওঁৰ আছিল আৰু তেওঁৰ আটাইতকৈ দীঘল নাম আছিল যেটো সৰ্বাধিক শব্দ বিশেষণ থকা নাম আছিল তেওঁৰে আছিল আৰু তেওঁৰ নামটো আছিল কি মহাৰাজা ধীৰাজ পৰমেশ্বৰ পৰম ভাতাকাছাৰা ইয়াত আমাৰ নেক্সট কুৱেশ্যনটো চাও আমাৰ নেক্সট কুৱেশ্যনটো চাই লও আমাৰ নেক্সট কুৱেশ্যনটো হ'ব যে হু এমং দ্য ফলোইং ruler of Salastamba dynasty has the highest sound epithets like Maharaja Dhiraj Parameshwar Param Bhataka Raka এইটো কুৱেশ্যন অলৰেডি 2-3 বাৰ পৰীক্ষাত আহিছে আপোনালোকে মন কৰিব যে এই দীঘল আটাইতকৈ দীঘল নামটো কাৰ আছিল হাজাৰা বৰ্মনৰ আছিল গতিকে ইয়াৰ শুদ্ধ আনসাৰ ক'ত হ'ব হাজাৰা বৰ্মনত হ'ব হাজাৰা বৰ্মন অপচন নম্বৰ ডি তাৰপিছত আমাৰ নেক্সট কুৱেশ্যন হু বিল্ড হেতুকা সুলিন টেম্পল এট হৰুপেশ্বৰ ইয়াত চাওক হৰুপেশ্বৰ শোণিতপুৰ হৰুপেশ্বৰ হতকেশ্বৰ সদাপাইকা সব ক'ত আছিল শোণিতপুৰতে আছিল এটা আপোনালোকে মন দিব যে যদি আপোনালোকে হৰুপেশ্বৰ দেখা পায় তাৰ পিছত হতকেশ্বৰ দেখা পায় তাৰ পিছত সদাপাইকা দেখা পায় তাৰ পিছত শোণিতপুৰ দেখা পায় গোটেইখিনি ক'ত আছে শোণিতপুৰ বৰ্তমানৰ শোণিতপুৰতে আছিল সেইখিনি ঠাই সেই জায়গাবিলাক গতিকে আৰু মই কৈছো সালাস্তম্ভ ডাইনেষ্টিৰ প্ৰত্যেকজন ৰুলাৰ ক'ত আছিল হৰুপেশ্বৰ বা হতকেশ্বৰ বা শোণিতপুৰতে তেওঁলোকৰ ৰাজধানীবিলাক পাতিছিল আৰু তেওঁলোকৰ বিশেষ অফিচিয়েল কামবিলাক তাতে কৰিছিল গতিকে ইয়াৰ শুদ্ধ আনসাৰটো কি হ'ব হাজাৰা বৰ্মন এতিয়া হাজাৰা বৰ্মনৰ বিষয়ে আৰু এটা তথ্য পালো যে হেতুকা সুলিন টেম্পলটো তেওঁ কি কৰিছিল তেওঁ খন্দাইছিল লগতে আৰু এটা পুখুৰী তেওঁ বনাইছিল হাজাৰা পুখুৰী এটোতো আপোনালোকে নামত মিল আছে গম পাব হাজাৰা পুখুৰী তেওঁ খন্দাইছিল তাৰ পিছত হেতুকা সুলিন মন্দিৰটো তেওঁ বনাইছিল তেওঁৰ দীঘল আটাইতকৈ দীঘল নাম আছিল তেওঁৰ হায়ন্থলিপিগ্ৰাফ তেওঁৰে আছিল তাৰ পিছত তেজপুৰ ইনস্ক্ৰিপশনটো তেওঁৰে আছিল নাইন লাইন ইনস্ক্ৰিপশনটো তেওঁৰে আছিল গতিকে আমি হাজাৰা বৰ্মনৰ বিষয়ে কেইটামান আমি তথ্য ইম্পৰ্টেন্ট তথ্য পালো আৰু এইবিলাকৰ পৰা অলৰেডি কুৱেশ্যন আহিছে আপোনালোকে ভালকৈ নোটছ কৰি থব তাৰ পিছত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল হুইচ ৰুলাৰ অফ সালাস্তম্ভা ডাইনেষ্টি ৰেফাৰ এজ বীৰবাহু অৰ্থাৎ বীৰবাহু বুলি সালাস্তম্ভা ডাইনেষ্টিৰ কোনজন ৰজাক জনা যায় ইয়াৰ শুদ্ধ আনসাৰটো হ'ব জয়মালা ইয়াৰ শুদ্ধ আনসাৰটো কি হ'ব জয়মালাক বীৰবাহু বুলি জনা যায় কুৱেশ্যনটো ইম্পৰ্টেন্ট মনত ৰাখিব তাৰ পিছত আমাৰ নেক্সট কুৱেশ্যন দা উত্তৰাবিল প্লেট
and Nagaon plate. দুটা প্লেট উত্তৰাবিল প্লেট আৰু নগা প্লেট বিলং টু হুইচ ৰুলাৰ অফ শালস্তম্ভ ডাইনেষ্টি শালস্তম্ভ ডাইনেষ্টিৰ কোনটো ৰুলাৰৰ লগত জড়িত এই উত্তৰাবিল প্লেট বা নগা প্লেট অৰ্থাৎ এই দুটা প্লেটৰ অনাৰ কোন আছিল ইয়াত অপচন দিয়া আছে হৰ্ষদেৱা হাজাৰা বৰ্মন বনমালা বৰ্মন তাৰ পিছত নেক্সট অপচন আছে আমাৰ বনমালা বালা বৰ্মন 2 অর্থাৎ শুদ্ধ आंसर হ'ব বালা বৰ্মন 2 বালা বৰ্মন 2 ৰে কি আছিল এই নগা প্লেট আৰু উত্তৰাবিল প্লেট এই দুটা প্লেট কাৰ আছিল বালা বৰ্মন 2 আছিল তাৰ পিছত আমাৰ নেক্সট কোৱেশ্চনটো হ'ল who was the last important ruler of শালস্তম্ভ ডাইনেষ্টি শালস্তম্ভ ডাইনেষ্টিৰ লাষ্ট ইম্পৰ্টেন্ট ৰুলাৰ কোন আছিল টাইক সিংহ বনমালা বালা বৰ্মন হাজাৰা বৰ্মন ইয়াৰ শুদ্ধ আনসাৰটো টাইক সিংহ মনত ৰাখিব প্ৰত্যেকটো ৰাজবংশৰ বা প্ৰত্যেকটো বংশৰ যেটো ফাউন্ডাৰ হি হল ইম্পৰ্টেন্ট ৰুলাৰ অৰ্থাৎ ফাউন্ডাৰ বুলি আহে অৰ্থাৎ বৰ্মন ডাইনেষ্টিৰ ফাউন্ডাৰ কোন আছিল পুষ্য বৰ্মন শালস্তম্ভ ডাইনেষ্টিৰ ফাউন্ডাৰ কোন শালস্তম্ভ নিজেই পালা বংশৰ ডাইনেষ্টিৰ ফাউন্ডাৰ কোন হ'ব ব্ৰহ্মপালা আৰু লাষ্ট ৰুলাৰ খুদে যে শালস্তম্ভ ডাইনেষ্টিৰ ফাৰ্স্ট ৰুলাৰ শালস্তম্ভ নিজেই আৰু লাষ্ট ৰুলাৰ হল ত্যাগ সিংহ আৰু ত্যাগ সিংহৰ দিনতেই শংকৰাচাৰ্য কি কৰিছিল অসমলৈ আহিছিল অবিনাশ গুপ্তৰ লগত ডিবেটত পাৰ্টিসিপেট কৰিবৰ কাৰণে আৰু কেতিয়াবা আহে এনেকুৱা কুৱেশ্চন এটা আহিছে যে কোনটো কেতিয়াবা বংশ বুলি ধৰি দিয়ে ৰজা হিচাপে নিদিয়ে যে কোনটো ডাইনেষ্টিৰ সময়ত শংকৰাচাৰ্য অসমত আহিছিল ইয়াত আমাৰ সাধাৰণতে তিনিটা ডাইনেষ্টি আছে এটা হল আমাৰ বৰ্মন ডাইনেষ্টি এটা হল শালস্তম্ভ ডাইনেষ্টি এটা হল পালা ডাইনেষ্টি অৰ্থাৎ শালস্তম্ভ ডাইনেষ্টিৰ সময়ত শংকৰাচাৰ্য অসমত আহিছিল আমাৰ নেক্সট কুৱেশ্চনটো চাও যে during whose reign of শালস্তম্ভ ডাইনেষ্টি শংকৰাচাৰ্য visit কামৰূপ ইয়াত কুৱেশ্চনটা আহি গল কাৰ ৰাজত্বকালত হ'ব ত্যাগ সিংহ তাৰ পিছত আমাৰ আৰু যদি এই কুৱেশ্চনটো যদি ডাইনেষ্টি হিচাপে খুদে তেতিয়া কি হ'ব ত্যাগ সিংহ কোনটো ডাইনেষ্টিৰ শালস্তম্ভ ডাইনেষ্টিৰ গতিকে শালস্তম্ভ ডাইনেষ্টি হ'ব আমাৰ নেক্সট কুৱেশ্চনটো হ'ল during which dynasty of ancient Assam Shankaracharya visit Assam to participate with Avinash Gupta বহুত ইম্পৰ্টেন্ট কুৱেশ্চন এটো মই আনসাৰটো কৈছো এটো কি হ'ব শালস্তম্ভ ডাইনেষ্টি তাৰ পিছত আমাৰ নেক্সট কুৱেশ্চন which of the following use as the royal sign of ancient Assam তলৰ কোনটো royal sign বুলি কি কৰা হৈছিল কোনটো জন্তু কি কৰা হৈছিল বিবেচিত কৰা হৈছিল বা চিহ্ন কোনটো ৰাজকীয় চিহ্ন হিচাপে বিবেচনা কৰা হৈছিল কোনটো জন্তু ইয়াত টাইগাৰ আছে এলিফেন্ট আছে কাউ আছে ডগ আছে এলিফেন্ট উত্তৰ কি হ'ব এলিফেন্ট তাৰ পিছত আমাৰ নেক্সট কুৱেশ্চনটো হ'ল which of the following king is not belong to শালস্তম্ভ ডাইনেষ্টি শালস্তম্ভ ডাইনেষ্টিৰ কোনটো ৰুলাৰ নহয় তেতিয়া হলে আমাৰ আমি কি শিকিছিলো কোনটো নহয় বুলি কৈছে আমি হয় কেতে চাই লও শালস্তম্ভ আৰু হৰ্ষদেৱা এটো হয় তাৰ পিছত হাজাৰা বৰ্মন জয়মালা এটো হয় আমি পঢ়িলো অলৰেডি ত্যাগ সিংহ আৰু বনমালা এটো হয় ব্ৰহ্মপালা আৰু ধৰ্মপালা এই দুটা নহয় গতিকে অপচন কি হ'ব অপচন নম্বৰ বি আমাৰ অপচন হ'ব आंसर হ'ব যেহেতু নো খুদিছে এতিয়া আমাৰ নেক্সট কোৱেশ্চন ঘটকাসুৰ was succeeded by কিং যেটো কিং আছিল ৰজা আছিল কিং ঘটকাসুৰ সেই কিং ঘটকাসুৰক কোনে সাকসিড কৰিছিল অৰ্থাৎ তাৰ পিছত ৰজা কোন আছিল ইয়াত অপচন কেইটামান দিয়া আছে চাওক আপোনালোকে অপচন এ আছে মহিৰংগ দানৱ বানাসুৰা ঘটকাসুৰ আৰু নৰকাসুৰ ইয়াত চাওক ঘটকাসুৰক সাকসিড কৰিছিল অৰ্থাৎ ঘটকাসুৰৰ পিছত যিজন ৰজা হৈছিল তেওঁ আছিল নৰকাসুৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব নৰকাসুৰ ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল ফাদাৰ অফ নৰকাসুৰ was অৰ্থাৎ নৰকাসুৰৰ দেউতাকৰ নাম কি আছিল ৰজা নৰকাসুৰৰ দেউতাকৰ নাম কি আছিল ইয়াত কুৱেশ্চনৰ অপচন কেইটা চাওক প্ৰথমটো আছে কৃষ্ণ তাৰ পিছত নেক্সট অপচনটো চাও আমাৰ নেক্সট অপচনটো হ'ল পৃথিৱী তাৰ পিছত আছে শিৱা তাৰ পিছত আছে অৰ্জুন ইয়াত শুদ্ধ আনসাৰটো হ'ল
নৰকাসুৰৰ পিতৃ যিজন আছিল তেখেতৰ নাম আছিল পৃথিৱী আৰু মাতৃ আছিল ভূমি। ইয়াৰ পিছৰ কুৱেশ্যনটো চাওক। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল মাদাৰ অফ নৰকাসুৰ ৱাজ, অৰ্থাৎ নৰকাসুৰৰ মাতৃৰ নাম কি আছিল? নৰকাসুৰৰ মাতৃৰ নাম কি আছিল? ইয়াত অপশ্যন কেইটামান দিয়া আছে। অপশ্যন আপোনালোকে চাব পাৰিছে যে ভূমি, তাৰপিছত ভানুমতী, তাৰপিছত ৰুক্মিণী, তাৰপিছত উষা। ইয়াত শুদ্ধ এনচাৰটো হ'ব ভূমি। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ভূমি আৰু ফাদাৰৰ নাম আছিল পৃথিৱী। নৰকাসুৰৰ পিতৃৰ নাম আছিল পৃথিৱী আৰু মাতৃৰ নাম আছিল ভূমি। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল নৰকাসুৰ ৱাজ ব্ৰট আপ বাই, অৰ্থাৎ নৰকাসুৰক কোনে ডাঙৰ দীঘল কৰিছিল? ইয়াত কেইবাটাও অপশ্যন দিয়া আছে। অৰ্জুনে ডাঙৰ দীঘল কৰিছিল, কৃষ্ণই কৰিছিল, জনকে কৰিছিল, মৰিচিয়ে কৰিছিল। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল যে অৰ্জুনক সাধাৰণতে ডাঙৰ দীঘল কৰা ব্যক্তিজন হ'ল জনক। জনকে নৰকাসুৰক ডাঙৰ দীঘল কৰিছিল। তাৰ পিছৰ কুৱেশ্যনটো হ'ল যে হু ৱাজ কনচিডাৰ এজ দ্য পৰ্বতপতি এণ্ড চলিল্লা, অৰ্থাৎ কাক পৰ্বতপতি আৰু চলিল্লা বুলি কোৱা হৈছিল তলৰ ৰজা কেইজনৰ ভিতৰত? অপশ্যন ঘটকাসুৰ, নৰকাসুৰ, মৰিচি আৰু ভগদত্ত। ইয়াত শুদ্ধ এনচাৰটো হ'ল, ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ভগদত্ত। আৰু ভগদত্তক কি কৰা হৈছিল? পৰ্বতপতি আৰু চলিল্লা বুলিও কোৱা হৈছিল। আৰু ভগদত্ত আছিল নৰকাসুৰৰ পুতেক বা নৰকাসুৰ ৰজাৰ পুতেক আছিল ভগদত্ত। আৰু ভগদত্তৰ ছোৱালীৰ নাম আছিল ভানুমতী। আৰু ভগদত্তই কুৰুক্ষেত্ৰৰ যুদ্ধত কি কৰিছিল? কৌৰৱৰ ফলীয়া হৈ যুদ্ধ কৰিছিল। অলৰেডি এই কুৱেশ্যনটো মই দিছোঁ আৰু এই কুৱেশ্যনটো এক্সামত আহিছে। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল ভানুমতী ৱাজ মেৰিড টু দুৰ্যোধন ফ্ৰম দ্য ফলোয়িং হু ৱাজ দ্য ফাদাৰ অফ ভানুমতী, অৰ্থাৎ ভানুমতীয়ে দুৰ্যোধনক বিয়া কৰাইছিল আৰু ভানুমতীৰ দেউতাকৰ নাম কি আছিল? ইয়াত দিয়া আছে যে ভানুমতীয়ে সাধাৰণতে কাক বিয়া কৰাইছিল? দুৰ্যোধনক বিয়া কৰাইছিল। আৰু নেক্সট পাৰ্টটোত দিয়া আছে তেওঁৰ দেউতাকৰ নাম কি আছিল? আমি অলৰেডি আলোচনা কৰিলোঁ যে ভানুমতীৰ দেউতাকৰ নাম আছিল ভগদত্ত। অপশ্যন আছে ভগদত্ত, নৰকাসুৰ, ভীষ্মক, ভানুমতী। শুদ্ধ এনচাৰ হ'ব ভগদত্ত। ইয়াৰ পিছৰ আমাৰ কুৱেশ্যনটো হ'ল যে হুইচ ৰুলাৰ এক্সিবিটেড দ্য দীঘলী পুখুৰী এট গুৱাহাটী। আপোনালোকে দীঘলী পুখুৰীৰ যিটো গুৱাহাটীত যিটো দীঘলী পুখুৰী আছে, সেই দীঘলী পুখুৰীটো নিশ্চয় দেখা পাইছে। আৰু সেই দীঘলী পুখুৰীটো কোনে খন্দাইছিল? ইয়াত কেইটামান অপশ্যন দিয়া আছে। অপশ্যন কেইটা দিয়া আছে। প্ৰথম অপশ্যনটো আছে ভগদত্ত, ছেকেণ্ডটো দিয়া আছে নৰকাসুৰ, অৰ্জুন আৰু কৃষ্ণ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল ভগদত্ত। ভগদত্তই কি কৰিছিল? আমাৰ যিটো দীঘলী পুখুৰী, সেই দীঘলী পুখুৰীটো খন্দাইছিল। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল যে হুম টু কল্ড মাইটি অফ মিলেটছা এণ্ড গুড এল্ডাৰ অফ এলিফেণ্ট, অৰ্থাৎ কাক মিলেটছাৰ শক্তিশালী ৰজা বুলি জনা যায় বা জনা গৈছিল আৰু যাক এলিফেণ্ট অৰ্থাৎ হাতীৰ ভাল ড্ৰাইভাৰ, এল্ডাৰ মানে ড্ৰাইভাৰ বা হাতী যুদ্ধ কৰোঁতে যিজন ব্যক্তি হাতী চলাব পাৰে ভালকৈ, চবতকৈ শক্তিশালী ৰজাৰতো ভাল হাতী চলাব পাৰিছিল আৰু তেওঁৰ হাতীটোৰ নাম আছিল সুপ্ৰাটিকা। গতিকে ইয়াৰ যিটো সুধিছে কোনজনক মাইটি মিলেটছা কিং অফ মিলেটছা এণ্ড গুড এল্ডাৰ বুলি কোৱা হৈছিল? ইয়াত অপশ্যন কেইটামান দিয়া আছে। নৰকাসুৰ, ভগদত্ত, অৰ্জুন, শিৱা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ভগদত্ত। মই আপোনালোকক প্ৰতিজন ৰুলাৰৰ বা কিঙৰ ৰিলেটেড যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন অলৰেডি আহিছে পৰীক্ষাবিলাকত, সেইবিলাক দি আছোঁ। লগতে যিবিলাক আহিব পাৰে ইম্পৰ্টেণ্ট পইণ্ট হয়, সেইবিলাক চব মই দি থাকিম। আপোনালোকে চিন্তা কৰিব নালাগে। DME যিখিনি
আহিব বা যিখিনিৰ পৰা কুৱেশ্যন খুদিব পাৰে মই গুটেইখিনি কভাৰ কৰিম আৰু আপোনালোকে যদি ভিডিঅ'ৰ শেষত যদি পিডিএফ পাব বিচাৰে আপোনালোকে কমেন্ট কৰিব মই পিডিএফ খিনিও দি থাকিম আৰু যি সিৰিজ এই সিৰিজ কমপ্লিট হোৱাৰ পিছত আপোনালোকে নিশ্চিন্ত মনে থাকিব যে আপোনালোকৰ এটা কুৱেশ্যনো পঢ়াৰ বাহিৰৰ পৰা নাহে আৰু মই অবজেক্টিভ টাইপ কুৱেশ্যনৰ জৰিয়তে গুটেইখিনি থিওৰি কথাও মই কৈ যাম আৰু কি কয় যিখিনি ইম্পৰ্টেন্ট পইণ্ট বা কুৱেশ্যন আহি গৈছে বা আহিব পাৰে গুটেইখিনি কথাই আলোচনা কৰিম মই এটা দুটা কুৱেশ্যন মাজৰ পৰা কৰি দিয়া নাই মই এক ফালৰ পৰা কৰি দিয়া আছো যাতে কোনটা আহিব পাৰে ক'ব নোৱাৰো গতিকে ইম্পৰ্টেন্ট বিলাক মই কৈ যাম লগতে যিবিলাক আহি গৈছে হেবিলাকো কৈ যাম আৰু যিবিলাক আহিব পাৰে হেবিলাকো কৈ যাম আপোনালোকে পাৰিলে নোট কৰি ল'ব বা যদি পিডিএফ লাগে মোক জনাব মই কমেন্টছত জনাব মই পিডিএফ বোৰ দিবলৈ চেষ্টা কৰিম বলক এটা আমাৰ নেক্সট কুৱেশ্যনটো লৈ যাও আমাৰ নেক্সট কুৱেশ্যনটো হ'ল দা নেম অফ এলিফেন্ট অফ ভগদত্ত ৱাজ অৰ্থাৎ ভগদত্ত ৰজাৰ যিটো এলিফেন্ট আছিল হাতী আছিল হাতীটোৰ নাম কি আছিল ইয়াত অপচন কেইটামান দিয়া আছে এটা আছে সুপ্ৰাটিকা গণেশ ঐৰাৱত নান ইয়াৰ শুদ্ধ এনসাৰটো হ'ল সুপ্ৰাটিকা অৰ্থাৎ ভগদত্ত ৰজাৰ যিটো হাতী আছিল সেই হাতীটোৰ নাম আছিল সুপ্ৰাটিকা আৰু তেওঁক গুড এল্ডাৰ অফ এলিফেন্ট বুলি কোৱা হৈছিল আৰু তেওঁক মাইটি কিং অফ মিলেটছা বুলি কোৱা হৈছিল আৰু ভগদত্তৰ ছোৱালীৰ নাম আছিল ভানুমতি আৰু তেওঁ কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ হৈ যুদ্ধ কৰিছিল কাৰণ তেওঁৰ ছোৱালী ভানুমতিক দুৰ্যোধনৰ লগত বিয়া দিছিল আৰু সেই সূত্ৰে কৌৰৱৰ হৈ যুদ্ধ কৰিছিল কুৰুক্ষেত্ৰৰ যুদ্ধত আৰু কুৰুক্ষেত্ৰ যুদ্ধ ৰিলেটেড ভগদত্তৰ কি ভূমিকা আছিল সেই বিষয়ে আমি এই অবজেক্টিভ কুৱেশ্যনৰ মাধ্যমেৰে শিকি যাম মই কৈছো যে প্ৰতিটো টপিকস বা ৰুলাৰৰ ইম্পৰ্টেন্ট গুটেইখিনি কথা আমি কভাৰ কৰিম ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল which ruler fought side of Kaurava in Kurukshetra war mentioned in Mahabharat অৰ্থাৎ মহাভাৰতত উল্লেখ আছে যে কোনজন ৰজাই কুৰুক্ষেত্ৰৰ যুদ্ধত কি কৰিছিল কৌৰৱৰ ফলিয়া হৈ যুদ্ধ কৰিছিল ইয়াত অপচন দিয়া আছে ভগদত্ত দুৰ্যোধন নৰকাসুৰ শিৱ মই কৈছো যে কৌৰৱৰ ফলিয়া হৈ কুৰুক্ষেত্ৰৰ যুদ্ধত কোনে যুদ্ধ কৰিছিল ভগদত্ত যুদ্ধ কৰিছিল শুদ্ধ এনসাৰটি কি হ'ব ভগদত্ত ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কিং ভগদত্ত was killed by অৰ্থাৎ ভগদত্ত ৰজাক কোনে হত্যা কৰিছিল ইয়াৰ অপচন কেইটা আমি চাই লও অপচন কেইটা হ'ল যে কৃষ্ণ তাৰ পিছত অৰ্জুন তাৰ পিছত ভূমি তাৰ পিছত ভাস্কৰ বৰ্মন সক ভাস্কৰ বৰ্মন বহুত পিছত আহিব আমাৰ ইয়াত অপচন আছে কৃষ্ণই মাৰিছিল কাক হত্যা কৰিছিল কৃষ্ণক হত্যা কৰিছিল নৰকাসুৰক হত্যা কৰিছিল অৰ্জুনে হত্যা কৰিছিল কাক অৰ্জুনে ভগদত্তক হত্যা কৰিছিল অৰ্থাৎ ইয়াৰ শুদ্ধ আনসাৰ কি হ'ব অৰ্জুন ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যনটো হ'ব who was the head of the Kalinga war during Kurukshetra war কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত কালিংগাৰ head কোন আছিল who was the head of the Kalinga war during the Kurukshetra ইয়াত war নহব কালিংগা আৰ্মি হ'ব ইয়াত কালিংগা আৰ্মি অৰ্থাৎ কালিংগা আৰ্মিৰ হেড কোন আছিল কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত ইয়াৰ অপচন কেইটামান দিয়া আছে বানাসুৰা ভাস্কৰ বৰ্মন ভগদত্ত বানাসুৰা ইয়াত শুদ্ধ আনসাৰটো হ'ল ভগদত্ত ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যনটো হ'ব কিং ভগদত্ত was succeeded by অৰ্থাৎ কিং ভগদত্তক কোনে সাকসিড কৰিছিল অৰ্থাৎ ভগদত্তৰ পিছৰ ৰজাজন কোন আছিল ইয়াত অপচন কেইটামান আছে হতকাসুৰ বজ্ৰদত্ত ভীষ্মক বানাসুৰা ইয়াৰ শুদ্ধ আনসাৰটো হ'ল বজ্ৰদত্ত শুদ্ধ আনসাৰটো কি হ'ব বজ্ৰদত্ত ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল যে ৰুক্মিণী wanted marry to কৃষ্ণ অৰ্থাৎ ৰুক্মিণীয়ে কৃষ্ণক বিয়া কৰাব বিচাৰিছিল but his father wanted to marry her with শিশুপাল অৰ্থাৎ শিশুপাল গৌড়া ৰজা শিশুপালৰ লগত
বিয়া দিব বিচাৰিছিল তেওঁৰ দেউতাকে কিন্তু ৰুক্মিণীয়ে শ্ৰীকৃষ্ণক বিয়া কৰাব বিচাৰিছিল কিন্তু তেওঁৰ দেউতাকে শিশুপালৰ লগত বিয়া দিব বিচাৰিছিল হু ৱাজ দ্য ফাদাৰ অফ ৰুক্মিণী অৰ্থাৎ ৰুক্মিণীৰ দেউতাকৰ নাম কি আছিল ইয়াত কেইটামান অপচন আছে ভগদত্ত বজ্ৰদত্ত শিৱ ভীষ্ম মই আপোনালোকক কৈছোঁ যে ভানুমতীৰ দেউতাকৰ নাম আছিল ভগদত্ত ৰুক্মিণীৰ দেউতাকৰ নাম আছিল ভীষ্মক কোনাস কি আছিল ভীষ্মক ভীষ্মকৰ ছোৱালী আছিল ৰুক্মিণী আৰু ৰুক্মিণীক বিয়া কৰাইছিল শ্ৰীকৃষ্ণই অৰ্থাৎ শিশুপালৰ লগত বিয়া ৰেডি হৈ গৈছিল বিয়াৰ হেৰিৰ পৰা মণ্ডপৰ পৰা দ্বাৰকাৰ পৰা শ্ৰীকৃষ্ণ আহি কি কৰিছিল কাক লৈ গৈছিল ৰুক্মিণীক উঠাই লৈ গৈছিল তাৰ পিছত আমাৰ কোৱেশ্চনটো হ'ল দ্য কেপিটেল অফ কিং ভীষ্মক ৱাজ অৰ্থাৎ ভীষ্মক ৰজাৰ কেপিটেল ক'ত আছিল বা ৰাজধানী ক'ত আছিল ইয়াত কেইটামান অপচন দিয়া আছে কুণ্ডিল কুণ্ডিনা খদিয়া বিদৰ্ভা ইয়াৰ আমাৰ শুদ্ধ এনসাৰটো হ'ল কুণ্ডিনা অৰ্থাৎ কুণ্ডিনা আছিল কিং ভীষ্মকৰ কেপিটেল আৰু কুণ্ডিল কোন নদীৰ পাৰত কুণ্ডিল নদীৰ পাৰত কুণ্ডিনা আছিল ভীষ্মক ৰজাৰ কেপিটেল আৰু তেওঁৰ যেটো কিংডম আছিল কিংডমটোৰ নাম আছিল বিদৰ্ভা কিংডমৰ নাম আছিল বিদৰ্ভা গতিকে ইয়াৰ শুদ্ধ এনসাৰটো হ'ল কুণ্ডিনা আছিল ভীষ্মক ৰজাৰ কেপিটেল ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল যে ৰুক্মিণী wanted to marry কৃষ্ণ এইখিনি এটা প্যাৰাগ্ৰাফ হৈ গ'ল বা এইখিনি এটা লাইন হৈ গ'ল ৰুক্মিণী wanted to marry কৃষ্ণ ৰুক্মিণীয়ে কৃষ্ণক বিয়া কৰাব বিচাৰিছিল which among the following mention it তলৰ কোনটোত এই কথাটো মেনশন কৰা হৈছিল ইয়াত অপচন আছে ৰুক্মিণী হৰণ কুমাৰ হৰণ ফাতাই ইব্ৰিয়া কামুলি গ্ৰেণ্ড সব ৰুক্মিণী হৰণ ইয়াৰ এনসাৰটো কি হ'ব শুদ্ধ এনসাৰটো কি হ'ব ৰুক্মিণী হৰণ আৰু কুমাৰ হৰণ হ'ব উষা আৰু অনিৰুদ্ধৰ যেটো কাহিনী আছে বান ৰজাৰ তেজপুৰৰ যেটো অগ্নিগড় সেই অগ্নিগড়ৰ লগত ৰিলেটেড যেটো কাহিনী হেতু কি আছিল হেতু কি কয় কুমাৰ হৰণ শ্ৰীমন্ত শংকৰদেৱে লিখিছিল কুমাৰ হৰণ আৰু আমাৰ ৰুক্মিণীৰ যে বিয়া শ্ৰীকৃষ্ণৰ লগত হৈছিল সেই কথাটো ৰুক্মিণী হৰণত লিখা আছে ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল The kingdom of King Bhishmak was known as ভীষ্মক ৰজাৰ কিংডম অৰ্থাৎ ৰাজ্যটোৰ নাম কি আছিল বা এৰিয়াটোৰ নাম কি আছিল তোৰ কিংডমটোৰ নাম কি আছিল ইয়াত কেইবাটাও অপচন দিয়া আছে হদিয়া কুণ্ডিল কুণ্ডিনা বিদৰ্ভা ইয়াৰ শুদ্ধ এনসাৰটো হ'ল বিদৰ্ভা তাৰ পিছৰ আমাৰ কোৱেশ্চনটো হ'ল which dynasty trace their origin from ভীষ্মক অৰ্থাৎ তলৰ কোনটো ডাইনেষ্টিয়ে তেওঁলোকৰ পূৰ্বপুৰুষ ভীষ্মক ৰজাৰ দাবী কৰে বা ভীষ্মক ৰজাৰ পৰা আহা বুলি দাবী কৰে ইয়াত কেইবাটাও ডাইনেষ্টি আছে কুশ ডাইনেষ্টি কছাৰী ডাইনেষ্টি চুতীয়া ডাইনেষ্টি আহোম ডাইনেষ্টি শুদ্ধ এনসাৰ হ'ব চুতীয়া ডাইনেষ্টি আৰু ইয়াৰ পিছৰ নেক্সট কোৱেশ্চন হ'ব who erect the Mahabhairav temple in শোণিতপুৰত মহাভৈৰৱ টেম্পল কোনে কি কৰিছিল নিৰ্মাণ কৰাইছিল শোণিতপুৰত অপচন নৰকাসুৰ ভীষ্মক ভগদত্ত বনাসুৰ অৰ্থাৎ বান ৰজাই কি কৰিছিল শোণিতপুৰত মহাভৈৰৱ টেম্পল নিৰ্মাণ কৰিছিল মই আপোনালোকক কৈছো যে মই কুৱেশ্চন অলপ বেছি হ'ব কিন্তু আপোনালোকৰ যাতে মোৰ এমটো হ'ল যাতে আপোনালোকে কোনো এটা কুৱেশ্চন এৰি থৈ আহিব নালাগে সেই কাৰণে মই অবজেক্টিভ কুৱেশ্চনৰ জৰিয়তে গুটেই কথাখিনি ইম্পৰ্টেন্ট কথাখিনি মই আপোনালোকক জনাবলৈ চেষ্টা কৰি আছো আৰু যিদিনাখন আপোনালোকৰ এই সিৰিজ কমপ্লিট হ'ব আপোনালোকে জানিব সেইদিনাখন যে আপোনালোকৰ জিকেৰ প্ৰতিটো কুৱেশ্চনৰ এনসাৰ দিব পাৰিব হিষ্ট্ৰী ৰিলেটেড মই ইয়াৰ পিছত জিওগ্ৰাফিৰ পাৰ্টটো স্টাৰ্ট কৰিম আপোনালোকে যদি বিচাৰে যে জিওগ্ৰাফি স্টাৰ্ট কন্টেম্পৰাৰী অৰ্থাৎ একেলগে কম্বাইন কৰি স্টাৰ্ট কৰিব লাগে তেতিয়াহ'লে মই জিওগ্ৰাফিৰ পাৰ্টটো কি কৰিম এটা সিৰিজ লম আৰু সেই সিৰিজটো আগবঢ়াই যাম বলক আমাৰ নেক্সট কুৱেশ্চনটো লৈ আমাৰ নেক্সট কুৱেশ্চনটো হ'ল হু ৱাজ কন্টেম্পৰাৰী
টু কিং নৰকাসুৰ অৰ্থাৎ নৰকাসুৰ ৰজাৰ লগত সমসাময়িক ৰজা কোন আছিল অপশ্যন আছে বানাসুৰা ভীষ্মক ভগদত্ত শিৱ ইয়াত নৰকাসুৰ ৰজাৰ কণ্টেম্পৰাৰী অৰ্থাৎ সমসাময়িক নৰকাসুৰ ৰজাৰ সমসাময়িক ৰজা বুলি কয় কোন আছিল বান ৰজা আছিল শুদ্ধ আনসাৰটো কি হ'ব বান ৰজা ইম্পৰ্টেন্ট কোৱেশ্চন তাৰ পিছৰ কোৱেশ্চনটো হ'ল হু ৱাজ দ্য ফাদাৰ অফ কিং বানাসুৰা অৰ্থাৎ বান ৰজাৰ দেউতা কোন আছিল বান ৰজাৰ দেউতা কোন আছিল অপশ্যন আছে বালি বালাৰাম মুৰাৰী কুমবান্ধা ইয়াত কুমবান্ধা হ'ল বান ৰজাৰ জেনেৰেল মুৰাৰী অৰ্থাৎ মুৰু হ'ল নৰকাসুৰৰ জেনেৰেল আৰু বালি হ'ল বান ৰজাৰ পিতৃ অৰ্থাৎ ইয়াৰ শুদ্ধ আনসাৰ কি হ'ব বালি আমাৰ নেক্সট কুৱেশ্যনটো হ'ল অনিৰুদ্ধ ৱাজ গ্ৰাণ্ডসন অফ শ্ৰীকৃষ্ণ অৰ্থাৎ অনিৰুদ্ধ শ্ৰীকৃষ্ণৰ গ্ৰাণ্ডসন অৰ্থাৎ নাতি হু মেৰিড টু উষা যিয়ে নেকি উষাক বিয়া কৰাইছিল হু ৱাজ দ্য ফাদাৰ অফ উষাৰ দেউতাকৰ নাম কি আছিল অপশ্যন আছে বানাসুৰা ভীষ্মক নৰকাসুৰ বালি বহুত ইম্পৰ্টেন্ট কুৱেশ্যন সহজ কুৱেশ্যন গতিকে ইয়াৰ শুদ্ধ আনসাৰ কি হ'ব বানাসুৰা অৰ্থাৎ বান ৰজা আছিল উষাৰ কি পিতৃ আৰু উষাই কাক বিয়া কৰাইছিল অনিৰুদ্ধক বিয়া কৰাইছিল তেওঁৰ ফ্ৰেণ্ডজনৰ নাম কি আছিল চিত্ৰলেখা আছিল গতিকে আমাৰ নেক্সট কুৱেশ্যনটো হ'ব দ্য কেপিটেল অফ কিং বানাসুৰা ৱাজ অৰ্থাৎ কিং বানাসুৰ অৰ্থাৎ বান ৰজাৰ ৰাজধানী ক'ত আছিল বান ৰজাৰ ৰাজধানী ক'ত আছিল অপশ্যন দিয়া আছে শোণিতপুৰ শদিয়া কামৰূপ যোৰহাট ইয়াৰ শুদ্ধ আনসাৰটো আপোনালোকে জানে ইয়াৰ শুদ্ধ আনসাৰটো হ'ল শোণিতপুৰ তাৰ পিছত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল দ্য গ্ৰেণ্ডসন অফ বানাসুৰা ৱাজ বান ৰজাৰ নাতিয়েকৰ নাম কি আছিল ভালুক অৰ্জুন বালিৰাম বালি আছিল তেওঁৰ পিতৃ গতিকে আপোনালোকে জানি থওক যে বান ৰজাৰ নাতি আছিল ভালুক আৰু ভালুক ৰজাই যেটো তেওঁৰ কিংডম পাতিছিল বা কেপিটেল পাতিছিল সেই কেপিটেল আছিল ভালুকপুং আৰু ভালুকক কোন ডাইনেষ্টিয়ে ট্ৰেছ কৰিছিল অৰ্থাৎ ক্লেম কৰে যে তেওঁলোক ভালুক ৰজাৰ বংশধৰ বুলি হেতু আছিল একা ডাইনেষ্টি আপোনালোকে নিশ্চয় পিছত পাই থাকিব কুৱেশ্যন বিলাক গতিকে আমাৰ পিছৰ কুৱেশ্যনটো হ'ব দ্য ফ্ৰেণ্ড অফ উষা ৱাজ অৰ্থাৎ মই কৈছো আপোনালোকক উষাৰ ফ্ৰেণ্ড কোন আছিল চিত্ৰলেখা ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ব হুৱেৰ ৱাজ দ্য কেপিটেল অফ ভালুক দ্য গ্ৰেণ্ডসন অফ বানাসুৰা অৰ্থাৎ বানাসুৰাৰ নাতি ভালুকৰ কেপিটেল ক'ত আছিল শোণিতপুৰ শদিয়া তেজপুৰ ভালুকপুং মই কৈছো আপোনালোকক এটো ভালুকপুং গতিকে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল হুইচ ডাইনেষ্টি ক্লেইম দেয়াৰ ডিসেন্ডেন্টস টু ভালুক অৰ্থাৎ ভালুক ৰজাৰ বংশধৰ বুলি কোন ডাইনেষ্টি কি কৰে দাবী কৰে আকা ডাইনেষ্টি চুতীয়া ডাইনেষ্টি মৰাণ ডাইনেষ্টি বৰাহী ডাইনেষ্টি শুদ্ধ আনসাৰ হ'ল একা ডাইনেষ্টি গতিকে আজি এখিনি আছিল আজি মোটামুটি 25টা মান কুৱেশ্যন কৰা হ'ল মই প্ৰত্যেক দিনে এনেকৈ 25টা কৈ কুৱেশ্যন আপোনালোকৰ কাৰণে লৈ আহিম যাতে কোনো এটা কুৱেশ্যনে আপোনালোকৰ পৰা এৰি যাব নোৱাৰে ডিএমই কাৰণে আপোনালোকে জানে 48টা কুৱেশ্যন কৰিবই লাগিব চাকৰি পাবৰ কাৰণে আৰু তাত আনতে মেইন ভূমিকা গ্ৰহণ কৰে জিকে পাৰ্টটোৱে আৰু জিকে পাৰ্টটোৰ এটা অংশ হ'ল হিষ্ট্ৰী আৰু হিষ্ট্ৰীৰ পৰা ভালেখিনি কুৱেশ্যন আহে ইয়াৰ লগতে থাকিব আপোনালোকৰ জিওগ্ৰাফি আৰু জিওগ্ৰাফি পাৰ্টটো যদি আপোনালোকৰ লাগে মোক কমেন্টছত জনাব আৰু মোটিভেট কৰিব যাতে মই আপোনালোকৰ কাৰণে জিওগ্ৰাফিৰ কাৰণে মোটামুটি 2000 মান কুৱেশ্যন লৈ আহিব পাৰো আৰু যেটো পঢ়িলে আপোনালোকৰ জিকে পাৰ্টটো কমপ্লিট ক্লিয়াৰ হ'ব অসম ইতিহাসক আমি তিনিটা ভাগত ভাগ কৰিব পাৰো এটা হ'ল এনচিয়েন্ট আসাম হিষ্টৰী এটা হ'ল মিডিয়েভেল আসাম হিষ্টৰী আৰু এটা হ'ল মডাৰ্ণ আসাম হিষ্টৰী আমাৰ যি মাইথোলজিক্যাল পিৰিয়ড সেই মাইথোলজিক্যাল পিৰিয়ডটো হ'ল এনচিয়েন্ট আসামৰ এটা অংশ আৰু এই এনচিয়েন্ট আসামৰ আটাইতকৈ যি পুৰণি ৰুলাৰ আছিল সেই ৰুলাৰজন আছিল মহিৰংগ দানৱ প্ৰথম কুৱেশ্যনটো হ'ল দ্য earliest ruler of ancient Assam was Mohiranga Danav who belonged to ইয়াত কেইটামান অপচন দিয়া আছে প্ৰথম অপচনটো আছে Sino-Tibetan non-Aryan his capital was Moiranga
and all of the above. ইয়াৰ শুদ্ধ এনসাৰটো হ'ব all of the above. ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যনটো হ'ব the book ৰাজতৰংগিনী the book ৰাজতৰংগিনী belong to অৰ্থাৎ ৰাজতৰংগিনী কিতাপখন কাৰ লগত জড়িত ইয়াত অপচন কেইটা চাওক কৌটিল্য বালভদ্ৰ সুস্থিতা বৰ্মন আৰু কলহন ইয়াৰ শুদ্ধ এনসাৰটো হ'ল কলহন অৰ্থাৎ কলহনে ৰাজতৰংগিনী কিতাপটো লিখিছিল পিছৰ কুৱেশ্যনটো হ'ল যে the earliest ruler Narakasur who was the founder of Asura dynasty. Another important dynasty was Bhuma dynasty which is related to. ইয়াৰ কেইটামান অপচন আছে অপচন কেইটা চাওক অপচন নম্বৰ এ নৰকাসুৰ অপচন নম্বৰ বি মহিৰংগ দানৱ অপচন নম্বৰ সি ভগদত্ত অপচন নম্বৰ ডি জনক ইয়াৰ শুদ্ধ এনসাৰটো কি হ'ব ইয়াৰ শুদ্ধ এনসাৰটো হ'ব নৰকাসুৰ অৰ্থাৎ নৰকাসুৰ অসুৰ ডাইনেষ্টি আৰু ভূমা ডাইনেষ্টি দুটা ডাইনেষ্টিৰ ফাউণ্ডাৰ আছিল বলক এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো লাগবাৰো নেক্সট কুৱেশ্যনটো হ'ল যে নৰকাসুৰা was killed by নৰকাসুৰক হত্যা কৰা হৈছিল নৰকাসুৰক কোনে হত্যা কৰিছিল কেইটামান অপচন দিয়া আছে ইয়াৰে এ অপচনটো অপচন এ অৰ্জুন অপচন বি কৃষ্ণ অপচন সি ভগদত্ত অপচন ডি মহিৰংগ দানৱ এটা চাওক নৰকাসুৰক হত্যা কৰিছিল কৃষ্ণই আৰু ভগদত্তক হত্যা কৰিছিল অৰ্জুনে ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যনটো হ'ব আমাৰ নেক্সট কুৱেশ্যনটো হ'ল যে দ্য জেনেৰেল অফ নৰকাসুৰ অৰ্থাৎ নৰকাসুৰৰ এজন জেনেৰেল আছিল সেই জেনেৰেলজনৰ নাম কি আছিল আমি অপচন কেইটা চাই লওঁ আমাৰ প্ৰথম অপচনটো আছে যে কুম্বান্দা মুৰু বালভদ্ৰ ইন্দ্ৰজিৎ আমাৰ শুদ্ধ এনসাৰটো হ'ব মুৰু আৰু বানাসুৰা কিং বানাসুৰাৰ যিজন জেনেৰেল আছিল তেওঁৰ নাম আছিল কুম্বান্দা আছিল বানাসুৰাৰ জেনেৰেল আৰু মুৰু হ'ল নৰকাসুৰৰ জেনেৰেল তাৰ পিছৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ছান অফ নৰকাসুৰ অৰ্থাৎ নৰকাসুৰ ৰজাৰ পুত্ৰৰ নাম কি আছিল ইয়াত অপচন দিয়া আছে ভগদত্ত বি ভীষ্মক চি নৰেন্দ্ৰ ডি বানাসুৰা ইয়াত চাওক নৰকাসুৰ ৰজাৰ যি পুত্ৰ সেই পুত্ৰ আছিল ভগদত্ত ইয়াৰ পিছত নেক্সট আমাৰ কুৱেশ্যনটো হ'ল যে ভগদত্ত ফৰ্ট কুৰুক্ষেত্ৰ ৱাৰ side of Kaurav refer him as mighty king of Mleccha আৰু এই কথাটো ক'ত কোৱা হৈছিল ভাগৱতৰ কোনটো অংশত কোৱা হৈছিল ইয়াত অপচন চাওক অপচন আছিল উত্তৰ পৰ্ব অৰ্থাৎ ভাগৱতৰ উত্তৰ পৰ্বত কোৱা হৈছিল লাষ্ট পৰ্ব দুনা পৰ্ব শুক্লা পৰ্ব ইয়াৰ শুদ্ধ এনসাৰটো হ'ব দ্ৰোণা পৰ্ব অৰ্থাৎ ভাগৱতৰ দুনা পৰ্বত কোৱা হৈছিল যে ভগদত্তই কুৰুক্ষেত্ৰ ৱাৰত যুদ্ধ কৰিছিল কৌৰৱৰ হৈ আৰু তাক মাইটি কিং অফ মিলেচ্ছা বুলি কোৱা হৈছিল ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল দ্য এনচিয়েণ্ট নেম অফ আছাম ৱাজ অৰ্থাৎ অসমৰ পুৰণি নাম কি অসমৰ পুৰণি নাম ইয়াত অপচন কেইটা দিয়া আছে কামৰূপা প্ৰাগজ্যোতিষপুৰ আসামা ইয়াৰ শুদ্ধ এনসাৰটো হ'ল প্ৰাগজ্যোতিষপুৰ অৰ্থাৎ প্ৰাগজ্যোতিষপুৰ কামৰূপৰ আগতে প্ৰাগজ্যোতিষপুৰ বুলি কোৱা হৈছিল গতিকে ইয়াৰ শুদ্ধ এনসাৰটো হ'ব প্ৰাগজ্যোতিষপুৰ এই কুৱেশ্যনটো অলৰেডি কেইবাটাও এক্সামত আহিছে গতিকে আপোনালোকে মনত ৰাখিব তাৰ পিছৰ অপচনটো হ'ল যে দ্য কামাখ্যা টেম্পল ৱাজ ইন নীলাচল হিল দ্য ফাউণ্ডাৰ অফ টেম্পল ৱাজ অৰ্থাৎ কামাখ্যা টেম্পলৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ কেইটামান অপচন আছে নৰনাৰায়ণ নৰকাসুৰ গদাধৰ সিংহ ৰুদ্ৰসিংহ চাওক ইয়াত কুৱেশ্যনটো হ'ল যে কামাখ্যা মন্দিৰ
নীলাচল পাহাৰত আছিল আৰু সেই নীলাচল পাহাৰত কোনে প্ৰতিষ্ঠা কৰিছিল প্ৰতিষ্ঠা কৰা বুলি ক'লে নৰকাসুৰ আৰু যদি কয় যে কোনে ৰিভিল কৰিছিলে অৰ্থাৎ পুনৰ নিৰ্মাণ কৰিছিল তেতিয়া নৰনাৰায়ণ গতিকে ইয়াৰ শুদ্ধ এনসাৰটো হ'ব নৰকাসুৰ ইয়াৰ পিছত আমাৰ নেক্সট কোৱেশ্চনটো হ'ল হু ৱাজ দ্য ডটাৰ অফ ভগদত্ত হু মেৰিড টু দুৰ্যোধনা ইয়াৰ অপশ্যন আছে অমৃতপ্ৰভা ৰুক্মিণী উষা ভানুমতী ইয়াৰ শুদ্ধ এনসাৰটো হ'ল ভানুমতী ভীষ্মক established his capital near which river ইয়াত কেইটামান অপশ্যন আছে কুণ্ডিল ৰিভাৰ ধনশিৰি ৰিভাৰ লোহিত ৰিভাৰ শংকোচ ৰিভাৰ ইয়াৰ শুদ্ধ এনসাৰটো হ'ল কুণ্ডিল ৰিভাৰ তাৰপিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল যে হু ৱাজ দ্য জেনেৰেল অফ কিং বানাসুৰা অৰ্থাৎ বানাসুৰ ৰজাৰ জেনেৰেলজনৰ নাম কি আছিল ইয়াৰ কেইটামান অপশ্যন দিয়া আছে যে মুৰাৰী কুম্বান্ধা দুৰ্যোধনা অনিৰুদ্ধ ইয়াৰ শুদ্ধ এনসাৰটো হ'ল কুম্বান্ধা গতিকে আজি আমি 12টা কুৱেশ্যন আলোচনা কৰিলোঁ এনেকৈ প্ৰত্যেক দিনাই মই 10টা 20টাকৈ কুৱেশ্যন লৈ আহিম আপোনালোকে সহায় হ'ব পৰাকৈ মই ভাবো আপোনালোকৰ প্ৰেক্টিছ হ'ব আৰু যদি ভাবে আপোনালোকে যে থিওৰি হিচাপে দিব লাগে তেতিয়াহ'লে আপোনালোকে কমেন্ট কৰিব মই থিওৰি হিচাপে ভিডিঅ' বনাবলৈ চেষ্টা কৰিম গতিকে আজি এইখিনি থ্যাংক ইউ